ডক্টৰ অনিমা চৌধুৰী নামেই যাৰে সুকীয়া কণ্ঠৰ পৰিচয়। সৰুতে মনতে এটা আশা পুহি ৰাখিছিলোঁ বাইদেউক কিবাকৈ মই লগ পোৱা হ'লে। আজি মোৰ সেই আশা পূৰণ হ'ল। বাইদেউৰ সৈতে যথেষ্টখিনি কথা মই পাতিলোঁ। আহকচোন আমি সকলোৱে গোটেই কথাখিনি বাইদেউৰ মুখৰ পৰাই শুনো। বাইদেউ, মই যিমান দূৰ জানত আপোনালোকৰ 7 ভাই ভনীৰ মাজত আপুনি পঞ্চম, আৰু শিক্ষা আৰু সংগীতৰ ক্ষেত্ৰখনত আপোনালোক আগবাঢ়ি যোৱাত আপোনাৰ দেউতাৰ এক বিশেষ অৱদান আছিলে। আপুনি যেতিয়া সৰু আছিলে, মানে স্কুলত পঢ়ি থকা সময়ছোৱাত আপোনাক কাৰ গীতে অনুপ্ৰাণিত কৰিছিলে? মই প্ৰথমে সৰুকালিৰ এটা কথাই কৈ লওঁ। সৰুকালতে মই গান খুব ভাল পাইছিলোঁ। মানে অনবৰতেকৈ ৰেডিঅ' শুনি থাকোঁ, ৰেডিঅ' পকাব, তেতিয়া নতুনকৈ শিকিছোঁহে আৰু ৰেডিঅ' মানে কি, আমাৰতো গান শুনাৰ মাধ্যমেই আছিলে ৰেডিঅ'। তেতিয়া মানে লতা মংগেশকাৰৰ গান, মহম্মদ ৰফিৰ গান স্পেচিয়েলি মই খুব ভাল পাওঁ। আৰু ইফালে আমাৰ ভূপেন হাজৰিকাদেৱৰ গান আৰু দীপালী বাইদেউৰ গান। এই গানবিলাকে অসমীয়া গানৰ কোনে প্ৰভাৱ পেলাইছিলোঁ বুলি ক'লেতো এইসকল দুইজন ব্যক্তিৰ প্ৰভাৱ যথেষ্ট আছে মোৰ ওপৰত। কাৰণ সৰুতে মই যেতিয়া ৰেডিঅ' শুনো, তেওঁলোকৰ গানবিলাক ভাটৌৰ নিচিনা মুখস্থ কৰিছিলোঁ। আগতেতো আমাৰ এনেকুৱা নাই, টেপ ৰেকৰ্ডাৰ নাছিলে, গতিকে গানবিলাক কল্পতৰুত বাজিব, অনুৰোধৰ অনুষ্ঠানত বাজিব। তেতিয়া আমি ধাম ধুম গান এটা লিখোঁ, আধা লিখা হ'ল আকৌ এদিন বাজিব নহয়, দ্বিতীয় সপ্তাহটোত বাজিব, তেতিয়া লিখোঁ। তেনেকুৱা আমাৰ আছিলে, অভ্যাস আছিলে। আৰু লতা মংগেশকাৰৰ যেতিয়া গান শুনো বা মহম্মদ ৰফিৰ গান শুনো, বিশেষকৈ লতা মংগেশকাৰৰ গান শুনিলে মই মানে মনে মনে ভাবোঁ যে ইছৰাম, এনেকৈ যদি আমি গাব পাৰিলোহেঁতেন। এইটো প্ৰভাৱ মোৰ বহুত আছে যে এনেকৈ যদি গাব পাৰিলোহেঁতেন গান। আৰু দীপালী বাইদেউৰ গান শুনিলে ভাবোঁ দেই কেতিয়াবা আৰু যে মই যদি গান মানে ৰেকৰ্ড কৰিব পাৰিলোহেঁতেন কেতিয়াবা। তাৰপিছত আকৌ পিছতেই ভাবোঁ যে নহয়, আমি আৰু এনেকুৱা মধ্যবিত্ত ঘৰ এটাত জন্ম লৈছোঁ, গতিকে তাত আৰু আমি গান বাণীবদ্ধ কৰাৰ সপোনটো আৰু মোৰ সেইটো দেখিব নোৱাৰোঁ, সম্ভৱ নহ'ব। কিন্তু নিজে কিন্তু ভাবিছিলোঁ সেইটো কথা। আৰু এওঁলোকৰ প্ৰেৰণা, ভূপেনদাৰ প্ৰেৰণা, দীপালী বাইদেউৰ প্ৰেৰণা, লতা মংগেশকাৰৰ প্ৰেৰণাটো ক'বই লাগিব। আৰু মহম্মদ ৰফি, এই দুজন মোৰ খুব প্ৰিয় গায়ক গায়িকা। আৰু প্ৰয়াত সুশীল বেনাৰ্জীদেৱ আৰু হীৰেণ শৰ্মাদেৱৰ ওচৰত আপুনি সংগীতৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত প্ৰথম কোনটো গীত আপুনি গাইছিলে আৰু আপোনাক কোনে প্ৰথম সুযোগ দিছিলে? এনেই যদি তেওঁলোকৰ ওচৰত যেতিয়া মই গীত শিকিছোঁ, সুশীল বেনাৰ্জী ছাৰৰ ওচৰত প্ৰথম মই সংগীতৰ শিক্ষা আৰম্ভ কৰিছোঁ। তেওঁৰ খুব মই প্ৰিয় ছাত্ৰী আছিলোঁ, খুব মৰম কৰিছিল। আৰু তাৰ কাৰণ হয়তো এনেকুৱা হ'ব পাৰে যে মই গানবিলাক সদায় প্ৰেক্টিছ কৰি গৈছিলোঁ। যিটো লেচন দিয়ে, মুখস্থ আৰু প্ৰেক্টিছ মানে মুখস্থ আৰু গৈ পেলাই তেওঁ পিছদিনা দিব যেতিয়া, আৰু পিছদিনা মানে এটা সপ্তাহত 2 দিন হয় আৰু
দেওবাৰ আছিলে আৰু বুধবাৰ আছিলে তেতিয়া দেওবাৰে যদি লেচন দিয়ে বুধবাৰে মই ধুনীয়াকৈ মুখস্থ মাতি মই গাই দিব পাৰোঁ তেনেকুৱা আছিলে তাৰপিছত তেওঁৰ তাতে থাকোঁতে তেওঁ সৰস্বতী পূজাত কম্পিটিশ্যন পাতে ষ্টুডেণ্টৰ মাজত তেতিয়া মই নিঃসন্দেহে আৰু বেষ্ট ছিংগাৰ হৈছিলোঁ খ শাখাৰ বেষ্ট ছিংগাৰ হৈছিলোঁ মোৰ সত্য অন্বেষণৰ কাহিনী বুলি এখন কিতাপ দিছিলে এতিয়াও আছে মোৰ তাত ছাৰে প্ৰেজেণ্ট দিছিলে মোক মানে হেৰি আৰু পুৰস্কাৰ হিচাপে তাৰপিছত প্ৰথম ষ্টেজত মই গান গাইছোঁ ছাৰে শিকোৱা ভজন এটা তাৰপিছত আমি গুৱাহাটীলৈ গুচি আহিলোঁ আহি হীৰেণ শৰ্মা ছাৰৰ ওচৰত মই সংগীত শিক্ষা আৰম্ভ কৰিলোঁ কৰি পেলাই সেই সময়তে ক্লাছ 5 তেতিয়া মই দেউতাই মোক অকণি মেললৈ লৈ গৈছিলে অকণি মেলৰ তুমি জানানে নাজানা মই নাজানো এটা হেৰি এই মাহৰ গীত বুলি আছে এই মাহৰ গীত এটা আছে তেওঁলোকৰ অকণি মেলত সেইটো বাজে আৰু সেই গীতটো বাণীবদ্ধ হয় সমবেত সংগীত তাৰ কাৰণে মই অডিশ্যন দিছিলোঁ তাত গীত গাবৰ কাৰণে তেতিয়া সেই সমবেত সংগীত হিচাপে সেই ৰেডিঅ'ৰ বাণীবদ্ধ আৰু তেনেকৈ তাৰপিছত চেমনীয়া চৰাত গালোঁ তেনেকৈ ৰেডিঅ'ত মই সৰুৰ পৰা গাই থাকোঁ কিন্তু যেতিয়া মই কটন কলেজত নামভৰ্তি কৰিলোঁ আৰু কটন কলেজৰ যেতিয়া কলেজ সপ্তাহ হৈছে কলেজ সপ্তাহৰ সংগীতত মই যোগদান কৰিছিলোঁ আৰু সেই সময়তে শ্ৰদ্ধা ৰমেন বৰুৱাদেৱো মানে এজন বিচাৰক হৈ পেলাই আহিছিলে আৰু সেইবাৰ মই শ্ৰেষ্ঠা গায়িকা যেতিয়া হ'লোঁ তাৰপিছতে এদিন ৰমেন দা আৰু শ্ৰদ্ধাৰ ব্ৰজন বৰুৱাদেৱ তেওঁলোক আমাৰ ঘৰলৈ আহিছিলে দেউতাক কৈছিলে যে আপোনাৰ ছোৱালীজনীক আমাৰ দ্বিতীয় চিনেমাখন তেতিয়া ডক্টৰ বেজবৰুৱা হৈ গৈছে দ্বিতীয় চিনেমাখন মুকুতাৰ কাৰণে তাই গান গাব লাগিব আমি লৈ যাম আপুনিও যাব লগত সেইটো কথাও কৈছে দেউতাক আৰু তেতিয়া সেইটো মোৰ প্ৰথম বাণীবদ্ধ গীত তাৰে গোটেইকেইটা নাৰী কণ্ঠৰ গীতেই মই গাইছোঁ তাৰ ভিতৰত এই প্ৰাণ গোপাল যিটো হেৰি লোকগীত আছিলে আৰু দেশ বিচাৰৰ গীত আছিলে সেইটো অতি জনপ্ৰিয় হ'ল আৰু এটা দ্বৈত কণ্ঠৰ আছিলে দীপেন বৰুৱাৰ লগত ইমান মৰম কিয় লাগে আৰু এটা গীত আছিলে তেতিয়া জয়া দুৱাৰাই এটা চৰিত্ৰ কৰিছিলে চিনেমাখনত তেওঁৰ কণ্ঠত আৰু তেওঁ ছাত্ৰ ছাত্ৰীক শিকায় তেনেকৈ এটা গীত আছিলে মোৰ হেৰি একক কণ্ঠৰ আছিলে আৰু লগতে সমবেত কোৰাছ হিচাপে কোনোবাই গাইছিলে আৰু সেই গীতটো মই গাইছিলোঁ কিন্তু সেই গীতটি মোৰে দুৰ্ভাগ্য তাৰে যেতিয়া ৰেকৰ্ডখন ওলালে মাত্ৰ 4টা গীত ওলালে 5টা গীত আছিল চিনেমাখনত তেতিয়া আৰু 4টা গীতেই তেওঁলোকে ৰিলিজ দি দিলে সেই গীতটি কোনেও শুনা নাই তাৰমানে গতিকে এতিয়া এই প্ৰাণ গোপাল গোৱাৰ পিছত অসমৰ জনসাধাৰণে মোক মানে সংগীত শিল্পী হিচাপে আঁকোৱালি ল'লে তেওঁলোকৰ সেই মৰম আৰু যে শুভেচ্ছা মই পালোঁ আশীৰ্বাদ পালোঁ এতিয়ালৈকে তেওঁলোকে দিয়ে আছে কিন্তু আৰু সেইকাৰণে মই খুব কৃতজ্ঞ অসমৰ জনসাধাৰণৰ প্ৰতি প্ৰথম ৰেডিঅ'ৰ যোগে আপোনাৰ যেতিয়া গান প্ৰচাৰিত হৈছিলে মনত কেনেকুৱা লাগিছিলে সেইটো সময়ত অতি আনন্দ লাগিছিলে প্ৰথম যেতিয়া ৰেডিঅ'ত প্ৰথম গান গোৱা বুলি যদি তুমি সোধা অকণিমেলত লৈ গৈছে চেনেহী বেগম বাইদেউ আছিলে অকণিমেল পৰিচালনা কৰা ইমান মৰমীয়াল আছিল নহয় তেওঁ মানে এনেকৈ কৈছে আজি আমাৰ চৰাত নতুন আহিছে আৰু হেৰি কি শিশু শিল্পী আহিছে আৰু শিশু আহিছে মোক সুধিছে তোমাৰ নামটোতো সুধিবই আৰু নামটো সুধি ক'লে তুমি কি গাবা তেতিয়া মই এটা ভজন গাইছোঁ সেইটো মোৰ জীৱনত প্ৰথম আকাশবাণী গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত সেইটো আৰু তাৰপিছততো আৰু সেই সমবেত সংগীতৰ কাৰণে মই অডিশ্যন দিলোঁ দি আৰু সেইটো ৰেগুলাৰ পায়ে থাকোঁ তাত ৰেকৰ্ড হৈছিলে আৰু তেতিয়া সেই অকণি মেলত গাই থাকোঁতে দেৱেন শৰ্মাদেৱ আছিলে অল ইণ্ডিয়া ৰেডিঅ'ত তেওঁ তেতিয়া এটা প্ৰগ্ৰেম কৰিছিলে এতিয়াও আছে অল ইণ্ডিয়া ৰেডিঅ'ত সেইটো বস্তু এই মাহৰ গীত বুলি এটা থাকে এই মাহৰ গীত মানে তাত তুমি ধৰা অসমীয়া গীতেই নিশিকায় কোনোবা ধৰা বেলেগ আকাশবাণী চেণ্টাৰৰ পৰা এটা মাহত পূৰা এটা গান শিকায় কেতিয়াবা হয়তো অসমীয়া শিকায় কেতিয়াবা হয়তো বেংগলী শিকায় কেতিয়াবা হয়তো উৰিয়া গান তেনেকুৱা ধৰণকৈ বিভিন্ন ষ্টেটৰ গান একোটা শিকায় সেই তেতিয়া দেৱেন শৰ্মাদেৱে অসমীয়া গান এটা যেতিয়া শিকাইছিলে মোক লৈছিলে তাতে মোক তাৰমানে সেই 4টা ৰবিবাৰে মই তাৰ আগে আগে ৰেকৰ্ড হয় আৰু 4টা ৰবিবাৰে আগে আগে মই যাব লাগে মোক গানটো শিকায় ভুল হ'লে আকৌ শিকাই দিয়ে এইখিনি তই এনেকৈ গা এনেকৈ কয় আৰু তাৰমানে আৰু ল'ৰা ছোৱালীবিলাকে শিকি থাকিব ৰেডিঅ'ত যে তেনেকৈ শুনি শুনি সেই অনুষ্ঠানটো কৰাইছিলে আৰু খুব সুন্দৰ হৈছিলে সেইটো গানটোও সুন্দৰ আছিলে তফজ্জুল আলি ছাৰে লিখা গীত আছিলে গতিকে এটা সময় আছিলে এটা গীতৰ সৃষ্টিৰ অন্তৰত মানে প্ৰায় বহুকেইজন মানুহৰ অৱদান আছিলে বৰ্তমান ঠিক তেনেকুৱা এটা সমস্যা মানে তেনেকুৱা এটা মানে পৰিৱেশ নাইকিয়া হৈ গুচি গ'ল সংগীতটো প্ৰায় ওৱান মেন শ্ব'ৰ নিচিনা হৈ পৰিলে মানে এতিয়া এনেকুৱা যেন লাগে এটা গীতৰ ভিতৰত থকা যিটো আত্মা সেইটো যেন খুব যান্ত্ৰিক যেন লাগে আপুনি ভাবেনে এইটো এনেকুৱা এটা পৰিৱেশ যদি আমি সদায় এনেকৈ ধৰণৰে থাকে মানে কোনোবা দিনা আমাৰ এই সংগীতৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পৰিব বুলি বিৰূপ
প্ৰভাৱ পৰিব বুলি বা পৰিবনে নপৰে সেইটো মই ক'ব নোৱাৰোঁ কিন্তু এটা কথা আমাৰ সময়ত আমাৰ অলপমান আগৰ আৰু আমি সেইখিনি সময়ত এটা গীতৰ আঁৰত গীতিকাৰ সুৰকাৰ তেওঁলোকৰ বহুত অৱদান আছিলে তেওঁলোকে এটা গীত যেতিয়া কৰে কোনগৰাকী শিল্পীয়ে গাব কাৰ কণ্ঠত ভাল লাগিব সেইটো কথাও তেওঁলোকে ঠিক কৰে গতিকে আৰু যেতিয়া কণ্ঠশিল্পীজনে ভালকৈ গান গায় তিনিওজনৰ সমাহাৰত গীতটি হয় লগতে কিন্তু বাদ্যযন্ত্ৰীৰ কথাও ক'ব লাগিব তেওঁলোকেতো সমানে তাত সহযোগ দিলেহে এটা সুন্দৰ গীতৰ সৃষ্টি হয় গতিকে তেতিয়া তেনেকুৱা আছিলে আৰু সেইকাৰণে আৰু এটা কথা আছিলে সেই সময়ত সংগীত শিল্পীও কম আছিলে গীতিকাৰো কম আছিলে সুৰকাৰো কম আছিলে তেতিয়া আজিৰ নিচিনা সংখ্যা নাছিলে তেতিয়া গতিকে সেই হিচাপেও একোটা গীত যেতিয়া তেওঁলোকে কৰিছিলে গীতটো প্ৰফেশ্যনেল ব্যৱসায়িক ভিত্তিত তেওঁলোকে কৰিব বিচৰা নাছিলে তেওঁলোকৰ কথা হৈছিলে যে গীত এটা হ'ব লাগে সুন্দৰ গীত এটা হ'ব লাগে তাৰ অৰ্থপূৰ্ণ হ'ব লাগিব আৰু জনসাধাৰণৰ অন্তৰত সি প্ৰভাৱ পেলাব লাগিব লগতে সংগীত শিল্পীজনেও ভাবিছিলে যে মই এটা গীত গাম যেতিয়া তেওঁলোকে মোক এটা গীত দিছে এই গীতটোৱে কিন্তু মই মোৰ প্ৰফেশ্যনৰ কথা ভাবা নাই মই গীতটো গাই মোৰ ভাল লাগিছে বা ভালকৈ মই গীতটি গাম আৰু জনসাধাৰণৰ অন্তৰত এটা প্ৰভাৱ পেলাব তেনেকুৱা ধৰণৰ মানসিকতা প্ৰত্যেকগৰাকী শিল্পীৰে আছিল বুলি মই অনুভৱ কৰোঁ আৰু বা গীতিকাৰ সুৰকাৰৰো আছিল আৰু একেজন মানুহে গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী হ'ব নোৱাৰে চবেই নোৱাৰে ভূপেন দা চব নহয় হয়নে নহয় লক্ষ্মীহেৰা বাইদেউ লিখিছিলে গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী আছিলে তেনেকৈ খুব কম সংখ্যকৰ হয় আৰু ভূপেন দাৰ লগতো কাৰো তুলনাই নহয় কিন্তু লাহে লাহে আমি যেতিয়া সংগীতৰ ক্ষেত্ৰখনত বহুত মানে পৰিৱৰ্তন দেখিলোঁ পৰিৱৰ্তনটো স্বাভাৱিক সেইটোতো আমি অস্বাভাৱিক বুলি ক'ব নোৱাৰোঁ কিন্তু পৰিৱৰ্তন আমাৰ অসমৰ সংগীতৰ ক্ষেত্ৰত বহুত যেন দ্ৰুত পৰিৱৰ্তন হৈছে মোৰ তেনেকুৱা লাগে আৰু পৰিৱৰ্তনৰ ফলত কি হ'ল এতিয়া অনুভৱ কৰোঁ যে একেজনে গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী চব হ'বলৈ গৈছে বাদ্যযন্ত্ৰীও তেওঁ গতিকে বাণীবদ্ধ কৰোঁতে তেওঁ বাদ্যও বজাব হয় যাৰ কেলিবাৰ আছে যাৰ তেনেকুৱা ধৰণৰ প্ৰতিভা আছে তেওঁৰ কথা বেলেগ কথা অনন্য হ'ব পাৰে কিন্তু সকলোৰে সেইটো বস্তু থাকিব বুলি মই নাভাবোঁ আৰু নাথাকিবও সকলোৰে নাথাকিব কোনোবা হয়তো কণ্ঠশিল্পী হিচাপে খুব ভাল কোনোবা হয়তো গীতিকাৰ হিচাপে ভাল আৰু কোনোবা হয়তো সুৰকাৰ হিচাপে খুব ভাল গতিকে এতিয়া এনেকুৱা হৈছে তাৰ লগত আৰু এটা কথা আছে আগতে আমাৰ মাধ্যমটো আছিলে ৰেডিঅ' তাৰপিছত আমাৰ দূৰদৰ্শন আহিলে ৰেডিঅ'ৰ এটা কথা আছিলে যে আমি স্বীকৃতপ্ৰাপ্ত কণ্ঠশিল্পীহে গীত গাব পাৰিব স্বীকৃতপ্ৰাপ্ত গীতিকাৰ আৰু স্বীকৃতিপ্ৰাপ্ত সুৰকাৰেহে তাত গীত হেৰি কৰিব পাৰিব তেনেকুৱা আছিলে মানে প্ৰডাকশ্যন যেতিয়া কৰিব সুৰকাৰজন স্বীকৃতপ্ৰাপ্ত হ'ব লাগিব আৰু দূৰদৰ্শনতো তেনেকৈ ৰেডিঅ'ৰ স্বীকৃতপ্ৰাপ্তসকলকে তেওঁলোকে তাত সুযোগ দিছিলে আৰু মানে মাতিছিলে কিন্তু এটা সময় আহি গ'ল যেতিয়া কেছেটৰ যুগ আহি গ'লগৈ তেতিয়া যাৰ অকণমান পইচা থাকে তেওঁলোকে এটা মনৰ আশা এটা আছে মই এটা কেছেট কৰিম গতিকে তেওঁলোকে কেছেট কৰিলে তাত কোনো ধৰণৰ নিয়ম হেৰি নাই কি বুলি কয় এইটো চেঞ্চৰশ্বিপ নাই আৰু তাৰ লগতে আৰু এটা কথা আছিল সেই সময়ত HMV ৰেকৰ্ড হৈছিলে নহয় HMV ৰেকৰ্ডৰো তেনেকুৱা অডিশ্যন লৈছিলে তেওঁলোকে এনেই তেওঁলোকে যিকোনো গান ৰেকৰ্ড কৰিব নিদিয়ে বা যাকে তাকে গান ৰেকৰ্ড কৰিব নিদিয়ে মোৰ সৌভাগ্য আছিলে মুকুতা বোলছবি যেতিয়া জনপ্ৰিয় হ'ল গীত তেতিয়া কিন্তু মোক তেওঁলোকে অডিশ্যন নিদিয়াকৈ আধুনিক গীত আৰু লোকগীত বাণীবদ্ধ কৰিবলৈ তেওঁলোকে মাতিছিলে গতিকে সেইটো মোৰ সৌভাগ্য আৰু কিন্তু সাধাৰণতে অডিশ্যন দিব লাগে গতিকে সেই এটা ৰুলৰ নিচিনা নিয়মৰ নিচিনা আছিল কাৰণে সকলোৱে গীত মন গ'লেই গাব নোৱাৰিছিলে তেওঁলোকে তাৰ কাৰণে পৰীক্ষা দিব লাগিছিলে কিন্তু তাৰপিছত যেতিয়া কেছেটৰ যুগ আহিলে সকলোৱে নিজৰ মতে নিজে গান লিখি নিজে সুৰ দি নিজেই গাব পৰা হৈ গ'ল আৰু হৈ পেলাই এটা সময়ত লাহে লাহে এনেকুৱা হৈ গ'ল যে সংখ্যা বাঢ়িব লাগে গীতৰ ষ্টুডিঅ'তে বহি তেওঁলোকে গীত লিখে বহুতকেইটা গীত লিখে ষ্টুডিঅ'তে বহি শিকায় আগতে আমাৰ কেনেকুৱা আছিলে আমাক এতিয়া গীত এটা শিকাব আমি গীতটো আয়ত্ব কৰি লওঁ 3 দিনমান দিয়ে আমাক সময় 3 দিনমানত আমি আয়ত্ব কৰি লওঁ এতিয়া কিন্তু সেয়া সলনি হৈ গ'ল আমিও দেখিছোঁ সেয়া মই সেই তাহানিৰো দেখিছোঁ এতিয়াও দেখিছোঁ যে বাইদেউ এনেকৈ আপুনি আহিব এটা গীত আছে আপুনি গাই দিব লাগিব মই বোলো গীতটো দিয়া নালাগে বাইদেউ ষ্টুডিঅ'তে শিকাই দিম তেতিয়া কি হয় গীতটো শিকি মই গালোৱে বাৰু কিন্তু তাত প্ৰাণটো নাহে কাৰণ প্ৰাণটো আহিবলৈ গীতটো মই পূৰা আয়ত্ব কৰিব লাগিব নহয় মই অকণমান ভয়ে গালোঁ এইখিনি সুৰ বা লাগিল নে নাই এইখিনি বা হেৰি নহ'ল লাগিল নে নাই তেনেকুৱা নিচিনা তাৰোপৰি আৰু এতিয়া নতুন প্ৰজন্মৰ আৰু সুবিধা হৈ গ'ল ৰেকৰ্ডিঙৰ যেতিয়া সুবিধাবিলাক হ'ল আমাৰ 2টা ট্ৰেকত বা এটা ট্ৰেকত আমি গানবিলাক গাব লগা হৈছিলে কোনোবাই ভুল কৰিলে মই যদি কণ্ঠশিল্পীয়ে ভুল কৰিলোঁ মূৰৰ পৰা গাব লাগিব
পুৰা গানটো আৰু বাদ্যযন্ত্ৰই যদি ভুল কৰিলে আকৌ গায়িকাজনে প্ৰথম পৰা গাব লাগিব, গোটেই গানটোৱে গাব লাগিব, বহুতবাৰ গাবলগীয়া হৈ যায় কেতিয়াবা। গতিকে পিছলৈ গৈ সেইবিলাক সুবিধা তাৰ মানে যিটো অসুবিধা আছিলে সেই অসুবিধাবিলাক নাইকিয়া হৈ গ'ল। নাইকিয়া হোৱাৰ ফলত এতিয়া যদি মই খুব বেয়া গাওঁ, মোক অকণমান টিউন কৰি দিয়াচোন, তেনেকুৱা নিচিনা বস্তু আহি গ'লগৈ। এতিয়া ধৰক মই সুৰত নাগাওঁ, তাত কাট কৰি গাব পাৰে, তেওঁলোকৰ ট্ৰেক বহুত আহি গ'ল ইয়াতে। আৰু কেতিয়াবা এনেকুৱা হয়, আগতে আমি এতিয়া গান এটা গাওঁ যেতিয়া আমাৰ এটা টীম বহি যায় আৰু মিউজিক হেৰি আছে, বাদ্যযন্ত্ৰীসকল আহিছে, মিউজিক ডিৰেক্টৰজন আহিছে, তেওঁবিলাক ক'লে আমি বহিলোঁ, তাতে কথা বতৰা পাতিলোঁ, হাঁহিলোঁ, এটা খুব সুন্দৰ এটা পৰিৱেশ হৈছিলে। কিন্তু এতিয়া হ'ল কি যে হেৰি বাইদেউ এটা গান এনেকৈ মিউজিক ট্ৰেক হৈ গ'ল, আপুনি আহি পেলাই কোনদিনা সুবিধা হয় গাই দিব, মই গাই দিলোঁ। যদি ডুৱেট হয়, এইটো দ্বৈত কণ্ঠৰ হয়, মই ডুৱেটৰ যিজনে গাব তেওঁক মই দেখাই নাপালোঁ, তেওঁ নিজৰখিনি গাই গ'ল। বাঁহীজন আহিলে তেওঁ নিজৰখিনি বজাই থৈ গুচি গ'লগৈ, তেনেকুৱা হৈছে। তেনেকুৱা হোৱাৰ ফলতো মই ভাবোঁ যে কিবা প্ৰাণটো যেন হয়, বহুত গান ধুনীয়া ধুনীয়া গান ঠিক হৈছে, যেন আগৰ যিটো একাত্মবোধ এটা আছিলে সেইটো যেন ক'ৰবাত আমাৰ মানে অকণমান হেৰি হৈছে, হেৰাই গৈছে, তেনেকুৱা লাগে। আৰু এই যিটো তুমি কৈছা যে একেধাৰে গীতিকাৰ সুৰকাৰ হেৰি কণ্ঠশিল্পী, সেইটো আচলতে যাৰ যিটো পাৰদৰ্শিতা আছে সেইটোৰ ওপৰত বেছি জোৰ দিব লাগে। মই যদি গান গাওঁ, মই গানটোৱে মই ভালকৈ গাওঁ বাৰু, কিছুমান তাৰ মাজত হেৰি থাকিব, ব্যতিক্ৰম থাকিব, সেইটো বেলেগ কথা। কিন্তু তেনেকৈ মই যদি ভাল সুৰ কৰোঁ, মই সুৰটোকে দিওঁচোন বাৰু, লিখাটো বাৰু মই বেলেগৰ হতুৱাই কৰোঁ, তেনেকুৱা হ'বলৈ তেতিয়া মই ভাবোঁ যে খুব উচ্চ শ্ৰেণীৰ গান হ'ব। মই নকওঁ এতিয়া নিম্ন শ্ৰেণীৰ গান হৈছে বুলি, কিন্তু অনুভৱ কৰোঁ, আমি সকলোৱে অনুভৱ কৰোঁ, বহু সংখ্যক গীতৰ কথাবিলাক টুলুঙা হৈ গৈছে। আৰু অসমীয়া গীতি সাহিত্য ইমান চহকী, হয়নে নহয়? জ্যোতি বিষ্ণুৰ আগৰ পৰাই, আমি শংকৰদেৱৰ পৰাই আৰম্ভ কৰোঁ যদি আৰু জ্যোতি বিষ্ণু আমাক যিখিনি আধুনিক গীতৰ পৰা আৰম্ভ কৰিলে, আমি যিখিনি বৰঙণি দি দিছে, ভূপেন দাই যিবিলাক দি গৈছে, সেইখিনি সময়ত পাৰ্বতী প্ৰসাদ বৰুৱা বা যেনেকুৱা অম্বিকাগিৰি ৰায়চৌধুৰী, বিভিন্ন যিবিলাক আছিলে, যেনেকুৱা ধৰণৰ আমাৰ গীতি সাহিত্যত অৱদান দি গৈছে, ইমান সুন্দৰ সুন্দৰ গীত, কথাৰে প্ৰকাশ, এটা গীত যেতিয়া গাবলৈ যায় কথাৰে প্ৰকাশ কৰি দিয়ে কি ক'ব বিচাৰিছে। সেই বস্তুবিলাক লাহে লাহে যেন আমাৰ গীতি সাহিত্য দুৰ্বল হৈ গৈছে। মানুহে পিছত এনেকুৱাই ভাবিব নেকি যে ইহঁতৰ গানবিলাক এনেকুৱাই নেকি, অসমীয়া গীতবিলাক এনেকুৱাই নেকি, চব টুলুঙা কথাই থাকেনে? তাৰ মাজত হয়তো গহীন গভীৰ কিছুমান গীত হয় যিবিলাকে জনপ্ৰিয়তা নাপায়। তাৰ মাজত কিছুমানে মনে মনে নীৰৱে কৰি আছে বহুত কাম, কিন্তু তেওঁলোকে জনপ্ৰিয়তা নাপায়। তেওঁলোকক লাগিব এতিয়া নাচা গীত, ধামধুম কিবা বজালে, গীটাৰ বজালে, হেৰি বজালে। সেই তেনেকুৱা হ'লে আচলতে এটা জাতিৰ সংস্কৃতি তেনেকৈ জীয়াই নাথাকে। আচলতে গভীৰতা থাকিবই লাগিব। মই নিজে ভাবোঁ যে গভীৰতা থাকিব লাগিব, কথাৰে থাকিব লাগিব গভীৰতা, সুৰৰ থাকিব লাগিব, কণ্ঠৰ থাকিব লাগিব, তেতিয়া একোটা গীত কালজয়ী হৈ যায়। গতিকে সেইটোৱে এটা প্ৰব্লেম হৈছে। আৰু সকলোৱে আনৰ হেৰি হোৱাতকৈ নিজেই মই কিয় নকৰোঁ, তেনেকুৱা ধৰণৰ মনোভাৱ হৈ গৈছে এটা। সেইটো আচলতে আগতে নাছিলে। সেইটো এতিয়া ভূপেন দাৰ কথাই কওঁ, তেওঁক কেনেকৈ উঠাই লৈ গৈছিলে, নহয়নে? জ্যোতিপ্ৰসাদে কওক, বিষ্ণুপ্ৰসাদ ৰাভাই কওক, সকলোৱে তেওঁক উঠাই লৈ গৈছে, ৰসৰাজ বেজবৰুৱাই কওক। আৰু সেই সময়ত বাৰু তেখেত অনন্য আছিলে, কিন্তু তথাপি জনসংখ্যাও কম আছিলে বা গায়িকাও কম আছিলে, সেইটো এটা হেৰি হ'লেও কিন্তু তেওঁৰ প্ৰতিভা আছিলে, সেই প্ৰতিভাক মূল্য দিছিলে। এতিয়া কিন্তু সেইটো বস্তু কমি যোৱা যেন অনুভৱ হয় মোৰ। প্ৰত্যেকটো গীত প্ৰত্যেকৰ বাবে হয়নে? আৰু এই ক্ষেত্ৰত নতুন প্ৰজন্মৰ যিসকল গায়ক গায়িকা আছে, তেওঁলোকে নতুনকৈ ভাবিবৰ কিবা থল আছে নেকি? আছে বুলি মই ভাবোঁ। প্ৰত্যেকটো গীত প্ৰত্যেকজন শিল্পীৰ কণ্ঠত হেৰি নকৰে। আমি নিজে যেতিয়া গানবিলাক শুনো নহয়, মই বলিউডৰ কথাই কওঁ, বলিউডৰ কথা কওঁতে তেওঁলোকে যেতিয়া সেই তাহানিৰ গীতবিলাকৰ কথা কৈছোঁ, মই এতিয়াৰ গীতৰ কথা কোৱা নাই, তাহানিৰ গীতবিলাক যেতিয়া এটা গীতত যেতিয়া মেল ভইচকে মাতিলে, একেখন চিনেমাৰে কোনোবা এটা গীতত মুকেশক মাতিলে, কোনোবা এটা গীতত কিশোৰ কুমাৰক মাতিলে, কোনোবা এটা গীতত মহম্মদ ৰফিক মাতিলে, কোনোবা এটাত আকৌ তালত মাহমুদক মাতিলে, আকৌ এনেকুৱা স্পেচিয়েল গীত আছে মান্না দেক মাতিলে, হয়নে? গতিকে যিসকল সংগীত হেৰি থাকে, সংগীতকাৰ থাকে, আৰু তেওঁলোকে কোনটো গীতে কাৰ ভইচত চুইট কৰিব সেই কথাটো জানিছিলে। আৰু সঁচাকৈ সেইকেইটা একেটা কালজয়ী গীত হৈ গৈছিলে। গতিকে মই ভাবোঁ যে চব গীতেই, চব সুৰৰ গীতেই চবৰ কণ্ঠত নহয় আচলতে। আৰু কিছুমান গীত আছে এনেকুৱা ধৰক ফোক চং চবৰে কণ্ঠত ভাল নালাগিব পাৰে, নালাগিব, জোৰ কৰি গালেইটো নহ'ব। আৰু কিছুমানৰ কণ্ঠত খুব ভালকৈ লাগে, ভাল লাগে শুনি, আৰু সেইকাৰণে কিছুমান অকল ফোক চঙৰে
বা লোকসংগীতৰে শিল্পী আছে, কিছুমান আধুনিক গীতৰে আছে, আৰু কিছুমানে চব ধৰণৰ গীত ধুনীয়াকৈ গাব পাৰে। গতিকে সেইটো চব ধৰণৰ গীত চবৰে কণ্ঠত প্ৰযোজ্য বুলি বা মানে মিলি যাব বুলি মই নাভাবোঁ। হয়তো চেষ্টা কৰিলে হয়তো তাৰ বোলে, কিন্তু তাত প্ৰাণটো দিব লাগিব। এতিয়া আধুনিক গীত গোৱা এজন শিল্পীয়ে যেতিয়া ফ'ক ছং এটা গায়, তাত কিন্তু প্ৰাণটো দিব লাগিব। তাত আধুনিক ধৰণকৈ গালে নহ'ব। আধুনিকৰ এটা বেলেগ ধৰণৰ থাকে, আৰু ফ'ক ছঙৰ শব্দৰ প্ৰয়োগ বা অকণমান গোৱাৰ সুৰৰ প্ৰয়োগ সেইটো অকণমান বেলেগ হয়। সেইটো কিন্তু সকলোৱে তাত সচেতন হ'ব লাগে। আৰু ফ'কটো আমাৰ অসমৰ ইমান বাৰেৰহণীয়া সংস্কৃতি, জনসংস্কৃতিটোৱে মই কওঁ যিটো, সেইবিলাকক আমি শুদ্ধ ৰূপত আমি অনুসৰণ কৰি যাব লাগে, আৰু আমি গাব লাগে আৰু সংৰক্ষণ কৰিব লাগে। আমি তাতে বহুত কিবা নিজৰ সুৰ কিছুমান দি পেলাই সেইটো কৰিব নালাগে, কাৰণ ফ'কটো আমাৰ একদম কালচাৰ, আমাৰ পূৰা শিপা। সেই শিপাটোক আমি ঠিক তেনেকৈ ৰাখি থ'বৰ কাৰণে যত্ন কৰিব লাগে। আৰু বাইদেউ, পাৰ হৈ অহা জীৱনৰ প্ৰতি আপোনাৰ কিবা আক্ষেপ ৰৈ গ'ল নেকি? আক্ষেপ বুলি নকওঁ, আচলতে মই বহুত বেছি আশাও কৰা নাছিলোঁ। মোৰ যিখিনি হৈছে সেইখিনি ভগৱানৰ কৃপা, মা দেউতাহঁতৰো তাত বহুত আশীৰ্বাদো আছে, তেওঁলোকৰ চেষ্টাও আছিলে। আমাৰ পৰিয়ালৰ ভাই ভনী, বিয়াৰ পিছত মোৰ স্বামী, ল'ৰা ছোৱালী বা শহুৰৰ ঘৰখন, সকলোৰে তাত সহযোগ আছিলে। আৰু মোৰ নিজৰ কষ্ট আছিলে সেইটো, কাৰণ মই কষ্ট কৰিছোঁ। আৰু তুমি জানা, মই বহুত দূৰত কলেজ এখনত চাকৰি কৰিছিলোঁ, কিন্তু মই তথাপি গানটো মই বাদ দিয়া নাছিলোঁ। আৰু গানৰ কাৰণে মোৰ যথেষ্ট কষ্ট হৈছিলে, কাৰণ মোৰ ঘৰৰ যিটো পৰিয়াল, আৰু বিয়া হৈ পেলাই যিটো পৰিয়াল, সেই পৰিয়ালত মই বোৱাৰীৰ দায়িত্ব পালন কৰিছিলোঁ। তাৰপিছত পত্নীৰ দায়িত্ব, ল'ৰা ছোৱালীৰ মাতৃ হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও মোৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যিটো দায়িত্ব, সেইটো মই সদায় নিয়াৰিকৈ পালন কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ। গতিকে মোৰ বহুত কষ্ট হৈছিল। তাৰোপৰি মই সংগীতটো ৰাখিছিলোঁ, আৰু লগতে আমাৰ যেতিয়া আমি কলেজত কাম কৰিছিলোঁ, সেইখিনি সময়ত আমাৰ একাডেমিকেলি বহুত কাম কৰিব লাগিছিলে। আমি বিশেষকৈ ছেমিনাৰ বা এনেকুৱা ধৰণৰ এইবিলাক পেপাৰ লিখিব লাগিছিলে। তাৰ মাজত PhDও কৰিছিলোঁ মই। গতিকে তেনেকৈ বহুত কষ্ট কৰিছিলোঁ, কিন্তু মই তথাপি গানটো মই ৰাখিলেও মই মাজে মাজে কিন্তু এটা অনুভৱ কৰোঁ, মই বাৰু চাকৰি নকৰিলে গানটোত আৰু বেছি মানে সোমাব পাৰিলোঁহেঁতেন, এনেকৈ মই ভাবোঁ কেতিয়াবা। তাৰপিছত ভাবোঁ যে নহয় নেকি, তেতিয়াও যে মই বহুত সেনেকৈ কৰিব পাৰিলোঁহেঁতেন, সেইটো সত্য নহ'বও পাৰিলেহেঁতেন, হয় নে নহয়? সুযোগ আৰু সুবিধাটো ভগৱানে দিব লাগিব, আৰু মানুহেও দিব লাগিব, অনুষ্ঠানেও দিব লাগিব, সেইটো ভাগ্যটো থাকিব লাগিব। কিন্তু তেতিয়া মই এনেকৈ মাজে মাজে ভাবোঁ আৰু দেই, আৰু অকণমান সুবিধা পালে আৰু বেছি মই সেয়া কৰিব পাৰিলোঁহেঁতেন নেকি, যে মোৰ এই চাকৰিটোৰ কাৰণে অকণমান হ'ল নেকি, ইমান দূৰলৈ অহা যোৱা কৰা নেকি। তাৰপিছত ভাবোঁ যে নহয়, চাকৰিটো কৰিলেও মই বহুত মানুহৰ লগত মোৰ সম্পৰ্ক হ'ল। মই যে বাছত যাওঁ, বাছতে গৈছিলোঁ আগতে, তাৰপিছত বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ, সেইসকল মানুহে মোৰ গীত ভাল পায়। আনকি যেতিয়া মই বাছত যাওঁ, আমাৰ আগতে বাছবিলাক আছিলে নহয়, লাইন বাছ আছিলে নহয়, তাৰপিছত স্পেচিয়েল বাছবিলাক হ'ল, তাতে যিবিলাক চালক থাকে, কণ্ডাক্টৰ থাকে, তেওঁলোক মোৰ গানৰ ফেন আছিলে। মানে মোৰ কেছেটবিলাক তেওঁলোকে বজায়, তেনেকুৱা। সেইসকল মানুহক মই লগ পাইছোঁ, বিভিন্ন ধৰণৰ মানুহক লগ পাই তেওঁলোকৰ মাজতো মই অলপ জনাজাতেই হৈ গৈছিলোঁ নেকি, তেনেকুৱাও মোৰ কেতিয়াবা অনুভৱ হয়। কিন্তু মাজে মাজে মই ভাবোঁ যে মই যেন আৰু অলপমান সুযোগ পালে আৰু বহুত কৰিব পাৰিলোঁ হয়। কোনোবাই সোধে মোক, বোম্বে আপুনি যোৱাৰ কথা নাভাবিলে নেকি? মই নিজে ভাবোঁ, তেতিয়া আমাৰ ঘৰখনত দেউতা, আমাৰ 7 ভাই ভনী আছিল, তুমি কৈছাই। দেউতা এটা অকলেই এই গোটেই ল'ৰা ছোৱালীখিনিক পঢ়া শুনাৰ ওপৰত খুব গুৰুত্ব দিছিল, আৰু লগতে এই সাংস্কৃতিক দিশটোত মই গান গাওঁ, মোৰ ভণ্টীয়ে গান গায়, তাৰপিছত এজন দাদা তবলা বজায়, এজনে ভায়লিন বজায়, আৰু ভাইটিটো একেবাৰে গোটেই বজায়ো, সি গানো লিখে, গানো সুৰ দিয়ে, গানো গায়। গতিকে এইবিলাকৰ ক্ষেত্ৰতো দেউতাই সদায় কেতিয়াও মানে আপত্তি কৰা নাছিল, সুবিধা দিছিলে, শিকিবলৈ সুবিধা দিছিলে। গতিকে তাৰপিছত মোক ক'ৰবাত বম্বেলৈ পঠিয়াব, স্পেচিয়েলি পঠিয়াব, সেই কথাটো মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ। সেইটো আমি তেনেকুৱা ধৰণৰেই আছিলোঁ, যে সন্তানবিলাক, যে আমি মা দেউতাৰ কষ্টখিনি অনুভৱ কৰিছিলোঁ। দেউতাই যে ইমান কষ্ট কৰি পঢ়াইছিলে, দাদাহঁতক পঢ়াইছিলে, আমাক পঢ়াইছিলে, আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীকে পঢ়াইছে। দেউতাই কৈছিলে যে তহঁতে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব, গানেৰে খাব নোৱাৰা, এনেকৈ কৈছিলে। এতিয়া পাৰে কিন্তু গানেৰে খাবলৈ, তেতিয়া নাছিলে সেইটো বস্তু, যে গানেৰে খাব নোৱাৰিবি, গতিকে পঢ়া শুনা কৰি নিজৰ ভৰিত থিয় হ'বি আৰু সন্মানেৰে জীয়াই থাকিবি। সেইটো আমি কৰিবলৈ চেষ্টা কৰিছোঁ গোটেই ভাই ভনীয়ে। পুৰণা শিল্পীসকলৰ লগত কটোৱা সেই সময়খিনি কেতিয়াবা মনত পৰেনে? আৰু যদি মনত পৰে, আপোনাৰ মনত কেনেধৰণৰ আলোড়নৰ সৃষ্টি হয়?
কেতিয়াবা মনতে এনে ভাবো আহে নেকি মই পুনৰ তেনেকুৱা এটা পৰিৱেশ পোৱা হ'লে? নিশ্চয় আহে তেনেকুৱা পৰিৱেশ এটা পাবলৈ, আৰু প্ৰায়ে মনত পৰে আমি যেতিয়া লাহে লাহে ছিনিয়ৰ হৈ আহিলোঁ তেতিয়া আৰু আমাৰ তাৰ আগতে যেতিয়া আমি ৰেডিঅ'ৰখিনিয়ে পুৰণা আৰুতো এইসকলে আৰু আমি হেৰিটো লগ পাওঁ, দূৰদৰ্শনতো কেতিয়াবা লগ পাওঁ, আৰু পিছত যেতিয়া কলাক্ষেত্ৰ হ'ল, কলাক্ষেত্ৰ হওঁতে এটা সুযোগ পাইছিলোঁ আমি কিছু বছৰ যে কলাক্ষেত্ৰই ৰঙালী বিহুৰ সময়ত আৰু ইংৰাজী নৱবৰ্ষৰ সময়ত তেওঁলোকে ফাংচন কৰে। ফাংচন কৰিলে এদিন তেওঁলোকে পুৰণি শিল্পীক মাতে। আমি খুব ভাল পাওঁ, কাৰণ আমাৰ আগৰ দিনখিনি ঘূৰি অহাৰ নিচিনা। আমি বহুত আড্ডা মাৰোঁ, কথা পাতোঁ, হাঁহোঁ, আগৰ কথাবিলাক কওঁ। আৰু ৰেডিঅ'ত যেতিয়া আছিলোঁ তেতিয়া ৰেডিঅ'ত কোৰেল বুলি এটা প্ৰগ্ৰেম আছিলে, সেইখিনি সময়ত কোৰাছ মানে সেইখিনি সময়ত মানে আমাৰ খুব ভাল লাগে আৰু চবেই চবকে জোকোৱা মেলা লগ পোৱা আৰু তেনেকুৱা ধৰণৰ। তাৰপিছত আমাৰ যোন মিউজিক ডিৰেক্টৰ থাকিব, কথা পাতি থাকিলে গালিও খাওঁ আমি, তেনেকুৱাও আছিলে। সেইবিলাক দিন ঘূৰাই পাবলৈ খুব মন যায়। এটা খুব আপোনত্ব ভাৱ এটা আছিলে, সকলোৰে লগত হাঁহি ধেমালি কৰি কথা পতা। তেতিয়া আমি চবকে লগ পাইছিলোঁ, অৰ্চনা বাইদেউকো লগ পাইছিলোঁ, বিউটি বাইদেউকো লগ পাইছিলোঁ, নীলিমা খাতুন বাইদেউ, তেনেকৈ চব ধৈৰীবিলাকক লগ পাইছিলোঁ সেই সময়ত। সৰুকো কিছুমানক লগ পাইছিলোঁ, এজন দুজন সৰুক, আৰু আমাৰ সময়ত অনিমা ভট্টাচাৰ্য বাইদেউহঁতক লগ পাইছিলোঁ। সেইবিলাক দিনবিলাক খুব মনত পৰে, ভাল লাগে। আৰু মিহিৰ বৰদলৈ লগ পোৱাৰ কথা মোৰ খুব মনত পৰে। তেওঁ আহিলে তাৰমানে হাঁহিৰ যেন এটা ভাণ্ডাৰ আহি গ'লে, ইমান খোলা হাঁহি মাৰিছিলে আৰু খুব হাঁহি উঠা কথা কৈ থাকিছিলে। তেনেকৈ খগেন দাহঁতকো লগ পাইছিলোঁ, একেলগে গাইছিলোঁ আমি তেনেকৈ। সেইবিলাক দিন খুব মনত পৰে, ভাল লাগে। ৰিদীপ দত্তহঁতক পাইছিলোঁ, মহানন্দ মজুমদাৰ বৰুৱাহঁতক পাইছিলোঁ। বাইদেউ, আপোনাৰ উত্তৰসূৰী হিচাপে এই ক্ষেত্ৰখনলৈ কোনোবা আহিছে নেকি? সামগ্ৰিকভাৱেনো মই কি ক'ম, এইটো তোমালোকেহে ক'বা, জনসাধাৰণে ক'ব, দৰ্শকে ক'ব, শ্ৰোতাই ক'ব, সেইটো আৰু। কিন্তু বহুত ভাল ভাল গায়ক গায়িকা ওলাইছে, আৰু বিশেষকৈ যেতিয়া হেৰিবিলাক দেখা পাওঁ, এই যে প্ৰতিযোগিতা কিছুমান হয় নহয়, আজিকালিতো বহুত প্ৰতিযোগিতা হয়, তাত মই দেখোঁ বহুত ভাল মানে উঠি অহা ল'ৰা ছোৱালী আছে, যিসকলে সুযোগ পালে খুব ভাল কৰিব। তেওঁলোকক সুযোগটো পাব লাগিব। আৰু দ্বিতীয়তে যিবিলাকে গাই আছে বৰ্তমানো, তাৰ মাজতো বহুত সুন্দৰ সুন্দৰ গীত গাই আছে বহুতে সুন্দৰ সুন্দৰ গীত কৰিছে, সৃষ্টিও কৰিছে। নতুন প্ৰজন্মৰ বহুত ধৰণৰ তেওঁলোকে এক্সপেৰিমেণ্টো কৰিছে তেওঁলোকে, কিন্তু তাৰ মাজত বহুত সুন্দৰ তেওঁলোকৰ হৈছে, আৰু কিন্তু বহুত অসুন্দৰো হৈছে। গতিকে সুন্দৰবিলাক সেইবিলাকেই এটা সময়ত তেওঁলোকৰ গীতবিলাকে খুব ধুনীয়া হেৰি হ'ব, আৰু যাউতিযুগীয়া গীত কিছুমান হ'ব। এতিয়াতো আমি এনেকুৱা ক'ব নোৱাৰোঁ যে এওঁৰ গীতেই যাউতিযুগীয়া হ'ব, কিন্তু এটা সময়ত হয়তো সেয়া গীতেই গৈ পেলাই যাউতিযুগীয়া, তাৰ মাজৰে কিছুমান গীত আৰু তেনেকৈ হ'ব। আৰু যিবিলাক এনেই সাধাৰণভাৱে গীত হয়, সেইবিলাক আৰু কিছুদিন চলিলে কিছুদিন নাইকিয়া হৈ যাব, তেনেকুৱা নিচিনা হয়। পটকৈ বহুত জনপ্ৰিয় হ'ল, তাৰপিছত জনপ্ৰিয় নোহোৱা হৈ গ'ল, কিন্তু তাৰ মাজতে আকৌ কিছুমান গীত হয়তো তেনেকৈ ধুনীয়াকৈ থাকি যাব। আৰু কিছুমান গীত মই কৈছোঁৱে তোমাক, কিছুমান খুব ভাল ভাল গীত হৈছে, যিবিলাক জনসাধাৰণে মাজলৈ যোৱা নাই বা জনসাধাৰণে গ্ৰহণ কৰা নাই, কিন্তু সেইবিলাক খুব উচ্চ শ্ৰেণীৰ কিছুমান গীতো হৈছে। গতিকে সেইবিলাকৰ মাজৰ পৰা উত্তৰসূৰী আহিব। আৰু আটাইতকৈ ডাঙৰ কথা কি জানানে, প্ৰতিভাৱান বৰ্তমান যে নতুন প্ৰজন্ম খুব প্ৰতিভাৱান, আৰু দ্বিতীয়তে তেওঁলোকে বহুত সুবিধা পাইছে, আমি যিবিলাক পোৱা নাছিলোঁ। তেওঁলোকৰ যিখিনি টেকনিকেলি যিখিনি পাব লাগে, সেয়া তেওঁলোকে কিন্তু বহুতখিনি পাইছে, আৰু তাৰ কাৰণে তেওঁলোকে তাৰ সৎব্যৱহাৰ কৰিব লাগে। সৎব্যৱহাৰ কৰি তেওঁলোকে এতিয়া আমাৰ গোলকীকৰণৰ যুগত গোটেই পৃথিৱীখনৰ সংগীত তেওঁলোকে ঘৰতে বহি দেখা পায়। তাৰ অৰ্থ এইটো নহ'ব যে আমি গোটেই পশ্চিমীয়া সংগীতকে নকল কৰি পেলাই গাম, সেইটোতো নহয়। কিন্তু সেয়া সুন্দৰ শুনি আমাৰবিলাকৰ লগত, আমাৰ সমাজৰ লগত কেনেকুৱা মিলিব, বা আমাৰ আগৰ থলুৱা সুৰবিলাক কেনেকুৱা আছিলে, তাৰ লগত আমি ধুনীয়াকৈ, যেনেকৈ জ্যোতিপ্ৰসাদে কৈছিলে ৰূপান্তৰেহে সুন্দৰ কৰে বুলি কয়, সেইবিলাক কিন্তু তেওঁলোকে কৰিব পাৰিব, কাৰণ তেওঁলোকৰ প্ৰতিভা আছে, আৰু তেওঁলোকে জানে বস্তুবিলাক, টেকনিকেলি জানে, যিবিলাক আমি ইমান নাজানিছিলোঁ। আমাৰ সময়ত টেকনিকেল ইমান হোৱাও নাছিলে, পিছত আহিলে যেনিবা আমি এতিয়া ইমান নাজানো, কিন্তু তেওঁলোকে বহুত জানে, আৰু তাৰ সৎব্যৱহাৰ তেওঁলোকে কৰিব লাগিব। তাৰ পৰাই তেওঁলোকৰ উত্তৰসূৰী ওলাব। খালি তেওঁলোক অলপমান সচেতন হ'ব লাগিব যে আমি অসমীয়া সংগীতক আমি কোনটো দিশে লৈ যাম, এটা সুন্দৰ আমাৰ জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আমি কোনটো দিশে নিলেহে আমাৰ সংগীত স্থায়ী হ'ব, আৰু পৃথিৱীৰ মাজত এটা একক সংগীত হিচাপে নিজৰ চিনাকি দিব পাৰিব। সেইটো কিন্তু তেওঁলোকেই সচেতন হ'ব লাগিব। এনে কোনো বোলছবি আছে নেকি যিখনে আপোনাৰ মন চুই গৈছিল? তেনেকুৱা বহুত আছে। তেওঁ অসমীয়া বুলি ক'লে এইটো কি বুলি ক'ম, আৰু আগৰবিলাক আছে, আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ
তো হেৰিবিলাকে বহুতেই ভাল লাগে ভৱেন্দ্ৰনাথ শইকীয়াৰ চিনেমাবিলাক পিছৰবিলাকৰো ভাল লাগে ব্ৰজেন বৰুৱাৰ চিনেমাটো আমি প্ৰথমে বহুত সেয়া যিকেইখন ওলাইছে গোটেইকেইখনেই সুন্দৰ আৰু তেনেকৈ পাইছোঁ মুনীন বৰুৱাৰ চিনেমাবিলাক ভাল পিছলৈ আমাৰ সময়ত কিন্তু এনেই চিনেমা বুলি ক'লে কি বুলি ক'ম আছে মই ভাল পাওঁ আৰু অসমীয়া চিনেমাও ভাল পাওঁ আৰু হিন্দী চিনেমা মই বহুত চাইছিলোঁ আগতে খুব চাইছিলোঁ আৰু হিন্দী চিনেমাও বহুত ভাল পাইছিলোঁ এটা সময়ত এতিয়া ভাল নাপাওঁ ইমান হিন্দী চিনেমা ইমান আকৰ্ষণ নকৰে মোক আৰু তেতিয়া কিন্তু বহুত ভাল পাইছিলোঁ আপোনাৰ জীৱনৰ কেইটামান শ্ৰেষ্ঠ গীত মই নিজে গোৱা গীতবিলাক চববিলাক গীতেই ভাল লাগে তথাপি তাৰ ভিতৰতো এতিয়া দিখৌনীয়া পাৰটো ডেফিনেটলি মই কমেই দিখৌনীয়া পাৰ আৰু এটা গান মই খুব ভাল পাওঁ উদাস নহবি তেজীমলা সাৰে আছে তেনেকুৱা ধৰণৰ যিকেইটা অতি জনপ্ৰিয় গীত বুলি ৰাইজে ভাবে বা ময়ো মানে দেখোঁ যে মোক গাবলৈ তেওঁলোকে অনুৰোধ কৰে সেইবিলাকৰ বাহিৰেও কিছুমান গীত আছে মই খুব ভাল পাওঁ তাৰ ভিতৰত এটা গীত আছে সিক্ত নয়ন মচি মুকলি আকাশলৈ চোৱা এই গীতটি অকণমান নাৰীৰ মানে শোষিত নাৰীক লৈ পেলাই গোৱা বা তেনেকুৱা তাৰপিছত জীৱন সম্পৰ্কে আছে জীৱন সম্পৰ্কে এইটো জীৱন ইয়াত অশ্ৰু আছে হাঁহি আছে এই তেনেকুৱা ধৰণৰ কিছুমান গীত আছে যিবিলাক গীত মই আচলতে জনসাধাৰণক শুনাব খোজোঁ কিন্তু যেতিয়া আমি অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁ গ'লে সাধাৰণতে অৰ্গেনাইজাৰেও ক'ব যে আপুনি বাইদেউ এয়া গান গাব এইকেইটা গাব কিন্তু মই এটা কথা তোমাক কওঁ মই কেতিয়াবা ফেচবুকৰ লাইভত আহোঁ পুৰণি গীতৰ সোঁৱৰণ বুলি এটা অনুষ্ঠান আছে তেওঁলোকে মোক প্ৰথম লাইভটো তেওঁলোকে মোৰ হতুৱাই কৰাইছিলে এই তেতিয়া কিন্তু মই তেওঁলোকক কৈ লওঁ তেওঁলোকেতো অনুৰোধ কৰি থাকে যে এইটো গাব মই কওঁ যে আপোনালোকে তো এইবিলাক গীত শুনিয়ে থাকে সেয়া বাৰু গাম বাৰু এটা দুটা অকণমান গাম কিন্তু মই আপোনালোকে নুশুনা কিছুমান গান গাম তেওঁলোকে খুব মানে এপ্ৰিচিয়েট কৰে ভাল পায় কাৰণ সেইবিলাকৰ গীতবিলাকৰ কথাৰ ওপৰত মই যথেষ্ট গুৰুত্ব দিওঁ তাৰ কথাৰ লগত মিলাকে সুৰ থাকে একোটা বাণী যায় তাৰমানে মেছেজ এটা যায় তো সেইবিলাক গীত কিন্তু তেওঁলোকে ভাল পায় গতিকে সেই তেনেকুৱা বহুত গীত আছে মোৰ যিবিলাক গীত জনসাধাৰণৰ মাজত ইমান জনপ্ৰিয় হয়তো হোৱা নাই আৰু ইউটিউবত যেতিয়া তেওঁলোকে মোৰ চেনেলটো বিচাৰিব তেতিয়া বহুত গীত পাব তেওঁলোকে তেনেকুৱা অসমীয়াৰ বাহিৰেও বেলেগ ভাষাৰ গীতত আপুনি কণ্ঠদান কৰিবলৈ সুবিধা পাইছিল নেকি খুব কম সুবিধা পাইছোঁ বেংগলী গীতত গাইছোঁ মই বেংগলী কি না ত্ৰিধাৰা বুলি এখন চিনেমাত গাইছোঁ মই তাৰপিছত এনেই মই উৰিয়া ভাষাত গীত গাইছোঁ তেওঁলোকৰ দূৰদৰ্শনৰ কাৰণে গাইছিলোঁ মই উৰিয়া ভাষাত গাইছোঁ তাৰপিছত এনেই আমাৰ ইয়াতে ৰাভা ভাষাৰ গীত গাইছোঁ মই তাৰপিছত আৰু ৰাজস্থানীৰ আগতে এটা সময়ত আমাৰ ইয়াতে খুব গীতবিলাক হোলী গীতবিলাক কৰিছিলে নহয় আমাৰে অসমীয়া যিবিলাক আছিলে অসমীয়া গীতবিলাক যোনে কৰিছিলে প্ৰডাকশ্যন তেওঁলোকেই কৰিছিলে হোলী গীতো গাইছিলোঁ তেনেকৈ বেলেগ ধৰণৰ এনেকৈ গীত গোৱা নাই আৰু এতিয়া যদি কোনোবাই এটা প্ৰস্তাৱ আপোনালৈ আগবঢ়ায় বাইদেউ আপুনি আমাৰ হৈ এটা গীত গাবনে আপুনি গাবনে নিশ্চয় গাম কেলৈ নাগাম বাৰু সেইদিনাখন এটা গীত গালোঁ যোৰহাটৰ ছোৱালী এজনীয়ে মোক ক'লে যে এনেকৈ গাব নেকি এটা গীত ৰেকৰ্ডিং হৈ গৈছে কালি সেয়া কৰিব ভিডিঅ' কৰিব কালি আহিব বুলি কৈছে আৰু হৈ গৈছে তেনেকৈ গাবলৈ মোৰ ইচ্ছা যায় কিন্তু মাজতে পেণ্ডামিকৰ সময়ত মই আচলতে বহুত গীত তেনেকৈ গাবলৈ মানে প্লেনেই কৰিছিলোঁ তাৰপিছত সেই যে ৰৈ গ'ল আৰু ৰৈয়ে গ'লগৈ আৰু জানম ৰাজ বুলি এজন মোৰ ভাতৃসমৰ ল'ৰা আছিলে তেওঁ এই পেণ্ডামিকৰ পিছতে তেওঁ হঠাৎ ঢুকাই গ'ল তেওঁ মোক বেংগলী গীত গোৱাইছিলে তাৰপিছত তেওঁ মোক কৈছিলে বাইদেউ মই আপুনি ৰেডি হওক আৰু গজলকেইটা মই আপোনালৈ পঠিয়াইছোঁ গজল ৰেকৰ্ড কৰিম মই ইমান ভাল পাইছিলোঁ তাৰপিছত হঠাতে শুনিলোঁ মই মানে বাংগালোৰত আছিলোঁ তেতিয়া আপুনি সোনকালে আহক মই চব ৰেডিয়ে কৰিছোঁ তাৰপিছত হঠাৎনো তেওঁৰ কি হ'ল হাৰ্ট এটাক হৈ পেলাই তেখেত ঢুকাই থাকিলে আৰু সৰু মোতকৈ বহুত তাৰপিছত সেই তেওঁৰ লগতে মই তেওঁ অসমীয়া ভজন বুলি এখন কৰিছিলে MP3 কৰিছিলে বহুতকেইটা মই গাইছিলোঁ তেওঁৰ লগত ডুৱেটো গাইছিলোঁ আৰু চলোও গাইছিলোঁ আৰু সেয়া নহ'ল আৰু গজল কৰাৰ মন আছিলে কিন্তু ৰেডিঅ'ত মই গাওঁ গজল ভজন মই ৰেডিঅ'ত গাওঁ অসমৰ বাহিৰত অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে আপুনি সুবিধা পাইছে নেকি পাইছোঁ অসমতে এনেই দিল্লীতো বহুতবাৰ গাইছোঁ মই তেনেকৈ কিন্তু ভাৰতবৰ্ষত আৰু তাৰপিছত উৰিষ্যা মানে কটকত গাইছোঁ আৰু এইফালে আমাৰ অৰুণাচলত গাইছোঁ তেনেকৈ তাৰপিছত বেছিভাগ 5বাৰমান গৈছোঁ মই USA মোক আমন্ত্ৰণ তাতে বহুত ভাল তাতে সেই অসম দিৱস হয় নহয় আৰু বিভিন্ন ঠাইত হয় প্ৰত্যেক বছৰে তেনেকৈ মই 5বাৰকৈ তেওঁলোকে মাতিছিলে বিভিন্ন ঠাইত মই গৈছোঁ গৈ পেলাই খুব ভাল লাগে তেওঁলোকে ইমান মানে অসমীয়াত্ব আৰু
মানে বৰ ভাল লাগে আৰু তেওঁলোকৰ। আৰু তাৰপিছত তেওঁলোকৰ হেৰি হয়, মই যেতিয়া যাওঁ প্ৰায় 2 মাহ থাকোঁ, আৰু থাকিলে তেওঁলোকৰ প্ৰায় শনিবাৰবিলাকত বেলেগ বেলেগ ঠাইলৈ মাতে, সেই অসম দিৱসৰ বাহিৰেও তেনেকৈ চিকাগো, মিলৱাকি, তাৰপিছত নিউয়ৰ্ক, নিউ জাৰ্চি, এইবিলাক ঠাইত গাইছোঁ, বষ্টনত গাইছোঁ, ৰোড আইলেণ্ডত গাইছোঁ। এইবিলাক কিন্তু চব হেৰি অসম দিৱস নহয়। তেনেকৈ বেলেগ বেলেগ ঠাইত, চিকাগোতো 2বাৰ 3বাৰমান গাইছোঁ মই। সেই তেনেকৈ তেওঁলোকে আকৌ বেংগলী সংগঠন থাকে, তেওঁলোকেও মানে হেৰি কৰে, আয়োজন কৰে, তেনেকৈও মই গাইছোঁ। তাই বিভিন্ন ঠাইত গাইছোঁ, কিন্তু ভাল লাগে খুব। আৰু তেওঁলোকৰ তাত গ'লে মানে তেওঁলোকে ইমান বিষ্ণু ৰাভা গীত শিকিব খোজে, জ্যোতিপ্ৰসাদৰ গীত শিকিব খোজে, ভাল লাগে তাৰমানে অসমীয়াৰ পূৰা। আৰু তাত অসমীয়াৰ বাহিৰতো আমেৰিকান সকলো থাকে, তেওঁলোকে আপোনালোকক কিবা, আপুনি অনুষ্ঠান পৰিৱেশন কৰি যোৱাৰ পিছত কিবা প্ৰতিক্ৰিয়া কয়নে, বা আপোনালোকক কিবা ইণ্টাৰেক্ট কৰিছে নেকি? ইণ্টাৰেক্ট নাই কৰা, কিন্তু মই ৰোড আইলেণ্ডৰ ইউনিভাৰ্চিটিৰ অডিটৰিয়ামত গাইছিলোঁ। তেতিয়া কিন্তু বহুত তেনেকুৱা আছিলে, আমেৰিকান মানুহ আছিলে, এপ্ৰিচিয়েট কৰিছে তেওঁলোকে। মোৰ লগত কৰা নাই, দিলীপ দত্ত আছে যে, তেওঁক কৈছে, তাৰমানে দিলীপ দত্তই অৰ্গেনাইজ কৰিছিলে সেইটো। ডক্টৰ দিলীপ দত্ত আছিলে নহয় তেতিয়া, আমেৰিকাত ঢুকাইছে এতিয়া। তাৰপিছত আৰু মানে যেতিয়া হেৰি হয়, অনুষ্ঠানবিলাক হয়, বেংগলী মানুহবিলাকে বহুত অনুৰোধ কৰে, অসমীয়াই গান গাওঁ মেক্সিমাম, কিন্তু মই আমেৰিকাত থাকোঁতে সেয়া গাইছোঁ, ৰবীন্দ্ৰ সংগীত, নজৰুল গীতি, বেংগলী আধুনিক গীত, এইবিলাক তেওঁলোকে বহুত অনুৰোধ কৰে, সেইবিলাক কিন্তু মই গাইছোঁ তাতে। আৰু এই তেনেকুৱা তেওঁলোকে এপ্ৰিচিয়েটটো তেনেকুৱা ধৰণকৈ কৰে। আৰু তাতে চিকাগোৰ টিভি চেণ্টাৰত মোক মাতিছে তেওঁলোকে, প্ৰথমবাৰ যেতিয়া মই গৈছোঁ আৰু হেৰিলৈ, USA গৈছোঁ যেতিয়া, তেতিয়া তেওঁলোকে মোক তাতে ইণ্টাৰভিউ লৈছে, লৈ পেলাই লোকগীত গাব দিছে। লোকগীত গাইছোঁ, মোৰ ইমান ভাল হৈছে তাৰমানে। আৰু তেনেকৈ ৰেডিঅ'ৰ ইণ্টাৰভিউ তেওঁলোকে লৈছে। তাই ইণ্ডিয়ান যেতিয়া হেৰি যায়, ইণ্ডিয়াৰ মানুহবিলাকে এপ্ৰিচিয়েট কৰিলেও। আৰু এটা বস্তু মই এইখিনিতে ক'ব লাগিব, এবাৰ তাৰমানে মই হেৰিত গৈছিলোঁ, কলৰাডোত সেইবাৰ অসম দিৱস হৈছিলে। যাওঁতে মোক অৰ্গেনাইজাৰে কৈছিলে, বাইদেউ আমাৰ ল'ৰা ছোৱালীবিলাক যে চব ইয়াতে আমেৰিকাত জন্ম হৈছে, আমিতো অসমৰ পৰা আহিলোঁ কেতিয়াবা, ইহঁতে তেওঁলোকৰ মাক বাপেকৰ দেশখন দেখা নাই, মাক বাপেকৰ দেশৰ যিবিলাক মানে সংগীত তেওঁলোকে নাজানে, আপুনি এটা কিবা শুনাব নেকি? তেতিয়া মই লগে লগে এটা আধা ঘণ্টাৰ প্ৰগ্ৰেম এটা কৰিছোঁ। আমাৰ যিমান ফোক আছে, জন্মৰ পৰা মৃত্যুলৈকেতো আমাৰ সংগীত, আৰু গতিকে যিমান ফোক আছে চবৰে অকণমান জাষ্ট ডেমনষ্ট্ৰেশ্যনৰ নিচিনা তেওঁলোকক গাই শুনাইছোঁ। একদম কৃষ্ণ জন্মিলে, কৃষ্ণৰ জন্মৰ গান নাই জানো, তেনেকৈ ল'ৰা ছোৱালীবিলাক অকণমান ডাঙৰ হ'লে, তাহাঁতৰ যে বেমাৰ হ'লে আইনাম চাইনামবিলাক গাইছোঁ। তাৰপিছত খেলাৰ গান আছে, খেলাবিলাক গাইছোঁ। তাৰপিছত তেওঁলোকে যৌৱন পালে বিহুগীত গাইছোঁ। তাৰপিছত বিয়া গীত গাইছোঁ। তাৰপিছত আমাৰ হেৰি আধ্যাত্মিক গাইছোঁ, ঝুমুৰ গাইছোঁ, জিকিৰ গাইছোঁ, এভৰিথিং মই তেওঁলোকক অলপ শুনাইছোঁ। আৰু তেওঁলোকে যাতে বুজি পায়, মোৰ হেৰি থাকে, ননদ থাকে তাতে, ভাগিনজনক কৈছোঁ তুমি ইংৰাজীতে অকণমান কৈ দিবা, মইতো অসমীয়া গীতটো গাম, অসমীয়া গীতটোৰ মিনিংটো মই কৈ দিলোঁ, কিন্তু তুমি কৈ দিবা। সি কৈ দিছে। তাৰপিছত সেই আধা ঘণ্টা সেইটো কৰি, তাৰপিছত মোৰ জেনেৰেল যিটো প্ৰগ্ৰেম আৰু সেইটো কৰিলোঁ। কৰাৰ পিছত তুমি বিশ্বাস কৰিবা, য়ং জেনেৰেশ্যনবিলাক আহিছে মোক লগ কৰিব। আনকি আমি জানাই নাছিলোঁ আমাৰ মা দেউতাহঁতৰ দেশখন যে ইমান সংগীত, ইমান ভেৰাইটিজটো, ইমান সংগীতত চহকী। আৰু সেইটো এটা ডাঙৰ এপ্ৰিচিয়েশ্যন, হয়নে নহয়? চবটো সিহঁতে তাতেই ডাঙৰ হোৱা, তাতেই পঢ়া। আৰু অসমৰ নতুন প্ৰজন্মৰ যিবিলাক গায়ক গায়িকা আছে, কেতিয়াবা আপোনাৰ ওচৰলৈ আহেনে পৰামৰ্শ ল'ব বিচাৰি? পৰামৰ্শ বিচাৰি ঠিক তেনেকৈ নাহে। এতিয়া নতুন যিসকলে এতিয়া মানে দৃশ্যপটত থাকে, সেইসকলে তেনেকৈ নাহে। কিন্তু কিছুমান নতুন প্ৰজন্মই আহি পেলাই পৰামৰ্শ আৰু গান শিকিবও আহে, বাইদেউ আমাক এইখিনি এনেকৈ সেয়া কৰিব লাগে, সেইটো কিন্তু আছে। এতিয়া যিখিনি প্ৰতিষ্ঠিত, আৰু তেওঁলোকক যেতিয়া লগ পাওঁ তেতিয়া বৰ সুন্দৰকৈ হেৰি কৰোঁ। আৰু এনেকুৱা নতুন প্ৰজন্মৰ গায়ক গায়িকাসকলৰ ভিতৰত আপোনাৰ কাৰ গীত এনেই ভাল লাগে শুনি পেলাই? মোৰ চবৰে ভাল লাগে, কাৰোবাৰ এইটো ভাল লাগে, কাৰোবাৰ সেইটো ভাল লাগে, তেনেকৈ। আৰু তেওঁলোক ইমান স্মাৰ্ট, তেওঁলোকৰ ভাল লাগে মোৰ হেৰি গীতবিলাক। আৰু অলপমান তেওঁলোকক আৰু এটা কথা মই কওঁ নতুন প্ৰজন্মক, তেওঁলোকে অলপ নিজৰ গীত বেছি গালে ভাল পাম মই। অলপ বাণীবদ্ধ কৰক, ধুনীয়া ধুনীয়া গীত উপহাৰ দিয়ক, তেতিয়া আৰু ভাল লাগিব, নহয়নে? অলপ নতুন সৃষ্টি হ'লে বেছি ভাল লাগিব। তেওঁলোকে গায়, কমকৈ গায় নিজৰ সৃষ্টিবিলাক, আৰু বেলেগৰ গান বহুত গায়। কিন্তু তেওঁলোকে যাতে বেয়া নাপায় মই এইটো কথা কওঁ, কিন্তু তেওঁলোকৰ সৃষ্টি আমি বিচাৰোঁ, নতুন সৃষ্টি হওক, অসমৰ সংগীত আৰু চহকী হওক, সেইটো বিচাৰোঁ তাৰমানে। বাইদেউ, আমাৰ অগ্ৰজসকলে যিবিলাক গীত মানে তেওঁলোকে গাই থৈ গ'ল, সেইবিলাকৰ ওপৰত আমি হাত দিয়াটো উচিত বুলি আপুনি ভাবেনে? মই এবাৰ লতা মংগেশকাৰে কৈছিলে, তেওঁৰ গীতবিলাক আজিকালিতো অকল এইটো অসমতে নহয়, বাহিৰতোতো গীতবিলাক দেখোন
সেই আগৰ পুৰণি গীতবিলাককে আৰু কিবা কিবি কৰি পেলাই গাই থাকে। লতা মংগেশকাৰ মই এদিন এটা ইণ্টাৰভিউ শুনিছিলোঁ, তেতিয়া তেওঁ কৈছিলে যে গীতবিলাক একেই থাকিব দিব লাগে। মোৰ মতেও সেইটো গীতবিলাক একেই থাকিব দিব লাগে। হয়, এতিয়া ৰেকৰ্ডিংটো আৰু আগতকৈ হয়তো অলপমান বেছি উন্নত হ'ব, কিবা হ'ব, কিন্তু মই ভাবোঁ যে গীতবিলাক যিবিলাক আগৰ অগ্ৰজ গীতবিলাক যিবিলাক, তাত নিজৰ সুৰ লগাব নালাগে। তেওঁলোকৰ গীতবিলাক একে থাককচোন, একে থাকিলেইতো আমি ভাল পাওঁ। সেই হিচাপে আমাৰ সংৰক্ষিত হৈ থাকিব। কোনোবাই গালেও তেওঁলোকেও সেই একেধৰণকৈ গালে, কাৰণ তাতে এটা কিবা নিজৰ সুৰ লগাবলৈ গ'লে এতিয়া গীতটো আচলতে অৰিজিনেলি কাৰ আছিলে, এই পিছৰজনৰ নে তেওঁৰ? সেই বস্তুটো হ'ব নালাগে, কাৰণ তেখেতে এটা গীত গোৱাৰ আঁৰত বহুত কষ্ট আছে। আমি যেতিয়া এটা গীত গাইছোঁ, আমাৰ বহুত কষ্ট আছে দে গীত এটা যেতিয়া পটকৈ বেলেগে গৈ পেলাই গাই পেলাই নিজৰ গীত বুলি কৈ দিয়ে, তেতিয়া কেনেকুৱা দুখ লাগিব। সেইটো উচিত নহয় বুলি মই ভাবোঁ, কাৰণ তেওঁলোকৰ বস্তুখিনি একে থাকক। পুৰণি গীতসমূহ আমি যেতিয়াই শুনো তেতিয়াই মানে সেই সময়ৰ এখন প্ৰতিচ্ছবি ভাহি উঠে। আপোনাৰ কিছুমান গীত আছে যেনেকৈ দিখৌ নৈ পাৰৰে, তাৰপিছত আগলি বতাহে, এনেকুৱা ধৰণৰ। সেইখিনি সময় গানটো শুনাৰ লগে লগে সেইখিনি সময় এখন প্ৰতিচ্ছবি সন্মুখত একদম ধুনীয়াকৈ আমি ধৰিব পাৰোঁ। আজিকালি তেনেকুৱা ধৰণৰ গীত প্ৰায় নাইকিয়া হৈ গুচি গ'ল। ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে এনেই? নহয়, আজিকালি আচলতে সেয়ে মই আগতেই ক'লোঁ নহয়, গীতি সাহিত্যৰ ওপৰত গুৰুত্ব নিদিয়ে। গীতি সাহিত্যটো দৰকাৰ আচলতে আৰু আজিকালি মানে ইমান পটাপট ইমান গান বনোৱা হয়, ঠাইতে লিখি ঠাইতে বনোৱা, তেনেকুৱাৰ নিচিনা হয়। আগতে কিন্তু অলপমান কিছুমান হয়তো তেনেকৈ ঠাইতে লিখি ঠাইতে হৈছিলে, কিন্তু সৰহভাগ গীতেই যেতিয়া বনাইছিলে অকণমান ভাবি চিন্তি বনাইছিলে, যে কি যাব, কি মেছেজ যাব, তেনেকুৱা ধৰণৰ হৈছিলে। গতিকে এতিয়া এনেকুৱা গীতবিলাক মানে বেছি সংখ্যক গীত বনাবলৈ গৈ পেলাই এই বস্তুটো হৈছে যে খুব কম সময়তে বহুত সংখ্যক আমি গীত বনাম। আৰু এটা বস্তু হৈছে যে আমাক জনপ্ৰিয়তাটো পটকৈ লাগে, এদিনতে আমাক জনপ্ৰিয়তা লাগে। নহয়, আচলতে এদিনতে জনপ্ৰিয়তা হ'লে সেইটো বস্তু বহুত দিনলৈ ৰৈ যাব যেন নালাগে। কিন্তু লাহে লাহে যেতিয়া নিজকে মানে প্ৰতিষ্ঠিত কৰি পেলাই জনপ্ৰিয় হয়, তেতিয়া কিন্তু সেইটো বহুত দিনলৈকে থাকি যায়গৈ। সেইটো তাৰ কাৰণে কিন্তু সাধনা লাগিব, কাৰণ সাধনা নকৰাকৈ পটককৈ যদি মই আহি পেলাই একদম বহুত গান গালোঁ, টিভিত গান গালোঁ, বহুত জনপ্ৰিয়, মোকেই দেখি থাকে, তেনেকুৱা হ'লে তেওঁ যে বহুত দিনলৈকে তেওঁ প্ৰতিষ্ঠিত হৈ থাকিব, সেইটো বিশ্বাস কৰিব নোৱাৰি। যদি তেওঁ সাধনা কৰি থাকে তেতিয়া কিন্তু থাকিব লাগিব। তো সেইকাৰণে পটককৈ জনপ্ৰিয়তা পাবৰ কাৰণে বেছি আগ্ৰহী, আৰু তাৰ কাৰণে অভিভাৱকসকলকো মই অকণমান ক'বলৈ ভাল পাম যে তেওঁলোকেও আজিকালি সন্তানবিলাকক শিকোৱাতকৈ এক্সপ'জাৰ দিবলৈ বেছি আগ্ৰহ কৰে। এতিয়া গান এটা শিকিলে, আমাক গান শিকাইছিলে, আমাক শিকিবলৈ দিছিলে, এতিয়া ক্লাছিকেল প্ৰেক্টিছ কৰ আগতে, তাৰপিছত গান গাবি, তেনেকুৱা নিচিনা আছিলে। কিন্তু এতিয়া সেইটো নহয়। এই কি ক্লাছিকেল শিকিব, আপুনি এটা গান শিকাই দিয়ক। তেনেকৈ বহুত টিচাৰে মোক কয়, আপুনি এটা গান শিকাই দিয়ক, তেওঁ ষ্টেজত গাব। তো সেইটো উচিত নহয়। তেওঁলোকৰ বেছটো বনাব লাগিব। তেওঁলোকে যেতিয়া ভালকৈ ক্লাছিকেল শিকি ল'ব, তাৰপিছত তেওঁলোকক কোনেও ৰখাব নোৱাৰিব। কিন্তু তাৰ কাৰণে সাধনা কৰিব লাগিব। কিন্তু তাৰপিছত তেওঁলোকে যিকোনো ধৰণৰ গান গাব পাৰিব, তেওঁলোকক কোনেও ৰখাব নোৱাৰিব। কিন্তু তেওঁলোকৰ যেতিয়া সাধনাটোৱে নাথাকে, এটা গান শুনিলে, ভাটৌৰ দৰে শুনি পেলাই গালে, বাহ দিলে, চবেই দিলে। আৰু এটা বস্তু আছে, যেতিয়া কোনোবা উঠি অহা সৰু ল'ৰা ছোৱালীখিনিৰ কথা কৈছোঁ মই দেই, উঠি অহা ল'ৰা ছোৱালীয়ে যেতিয়া ভাল গায়, ঠিক আছে, প্ৰশংসা। যেতিয়া ভাল গোৱা নাই, তেতিয়া তোষামোদ নকৰিব, কৰাটো উচিত নহয়। কাৰণ সেইজন ল'ৰা বা ছোৱালীৰ ভৱিষ্যতটো ধ্বংস হৈ যায়। কাৰণ সৰু ল'ৰা ছোৱালীয়ে নহয়, মই ইমান ভাল গাইছোঁ আৰু কিয় শিকিব লাগে, তেনেকুৱা মনোভাৱটো হৈ যাব পাৰে, হৈ যাবই সৰু ল'ৰা ছোৱালীটো। গতিকে যেতিয়া কোনোবা সৰু ল'ৰা ছোৱালীয়ে সংগীত গায়, যেতিয়া খুব সুন্দৰ গায়, কিছুমানটো একেবাৰে ভগৱান প্ৰদত্ত থাকে, তেওঁলোকক খুব সুন্দৰকৈ প্ৰশংসা কৰিব লাগিব। কিন্তু যিসকলে ধৰক খুব ভালকৈ গোৱা নাই, তেওঁলোকে শিকাৰ প্ৰয়োজন আছে, সেইসকলক কিন্তু পৰামৰ্শ দিব লাগে যে তুমি ভাল গাবা, কিন্তু তুমি ভালকৈ আয়ত্ব কৰি লোৱা, শিকি লোৱা। সেই বস্তুবিলাক আমাৰ মানুহৰ মাজত আজিকালি লাহে লাহে নাইকিয়া হৈ গৈছে। আগতেতো আমাৰ ঘৰতে আমি দেখোঁ, এইটো কি গাইছ, এনেকুৱা নিচিনা। দাদাই যেতিয়া বজায় নহয়, এই এটাই মোক ধৰিলে নহয় ভুল, মই বোলো ধৰিমতো, ভুল শুদ্ধ হ'লে সুৰত নালাগিলে কিয় নধৰিম। তেনেকুৱা বস্তুটো থাকিব লাগে। তই বৰ ভাল বজাইছ, এনেই যদি মই কওঁগৈ, সেইটো তেওঁৰ কাৰণে অন্যায় হ'ব নহয়। গতিকে সেই বস্তুটো থাকিব লাগে, আৰু অভিভাৱক তাৰ কাৰণে সচেতন হ'ব লাগে। অভিভাৱকৰো ধৈৰ্য থাকিব লাগিব। তেওঁৰ যদি সন্তানক ভাল সংগীত শিল্পী কৰিব খুজিছে, তাৰ আগতে তেওঁক অলপমান শিকাওক, আৰু সাধনা কৰিবৰ কাৰণে তেওঁক বাধ্য কৰাব লাগিব। সৰু ল'ৰা ছোৱালী মন নাযায় নহয় গাবলৈ,
তাক বাধ্য কৰাব লাগিব। আমাকতো দেউতাই বাধ্যই কৰাইছিলে, আমাৰ মন আছিলে কিন্তু দেউতাই পূৰা আৰু ষ্ট্ৰিক্ট আছিলে, প্ৰেক্টিছ কৰিব লাগিব সেইটো। গতিকে ভৱিষ্যতৰ বাবে কিবা কাম কৰা মনতে পৰিকল্পনা পঢ়ি ৰাখিছে নেকি? ভৱিষ্যতে আচলতে বহুত পৰিকল্পনা থাকিলে, এতিয়া সময়ো নাই, ভগৱানে আৰু কিমান সময় দিয়ে, আৰু সুবিধাবিলাকো আজিকালি কিবা আজিকালি পৃথিৱীখন ইমান দৌৰিছে নহয়নে? আমি সেই দৌৰত যেন অলপমান পিছ পৰি যাওঁ তেনেকুৱা অনুভৱ হয়। কাৰণ সেই দৌৰৰ লগত আমি এতিয়া দৌৰিব নোৱাৰোঁ, যিটো ফাষ্ট গৈছে আৰু মানে ইমান খৰতকীয়া হৈছে। কিন্তু তাৰ মাজতে কিছুমান কাম কৰিবৰ কাৰণে পৰিকল্পনা থাকিলেও পাৰা নাই মই। বহুত পৰিকল্পনা আছিলে, গীত কিছুমান মই বাণীবদ্ধ কৰি যাব লাগে, আৰু তাৰপিছত কিছুমান আপুৰুগীয়া আমাৰ লোক সংস্কৃতিৰ গীত, এইবিলাক বাণীবদ্ধ কৰি যাব লাগে। বহুত দিনৰ পৰা ট্ৰাই কৰি আছোঁ, মোৰ মানে মিলাগৈ নাই। আইনাম কিছুমান কৰিব লাগে, এইবিলাকতো হেৰাই গৈছে নহয় আমাৰ। অন্ততঃ সংৰক্ষণ হৈ থাকক, যে ভৱিষ্যত প্ৰজন্মৰো এইবিলাক আমাৰ অৰিজিনেল আইনাম আছিলে, তেনেকুৱা হ'ব লাগে। বিয়া নাম বাৰু মই কৰিছোঁ, এটা বস্তু থাকি গ'লগৈ, কিন্তু আইনামটো হ'ব লাগে তেনেকৈ। আৰু তেনেকৈ আমাৰ বহুত বস্তু আছে যিবিলাক মানে লোক সংস্কৃতিৰ বস্তু, সেইবিলাক যেতিয়া শিকিব লাগিছিলে সেইখিনি সময়ত সময়ে নাপালোঁ, আৰু যেতিয়া অৱসৰ পালোঁ তাৰপিছতো দেখোন আৰু কামবিলাকহে বেছি হৈ গ'ল। গতিকে কামৰ মানে অৱসৰৰ মাজতো সেই কামবিলাক কৰিব নোৱাৰা হ'লোঁ আগৰ নিচিনাকৈ, কাৰোবাক লগ কৰা, মানে চব নিজক লৈ আজিকালি বেছি প্ৰাধান্য দিয়া হ'ল। কাৰো প্ৰতি সময় নাই দিবলৈ। আগতে যেনেকৈ কাৰোবাৰ সময় আছিলে, অকণমান মোক এটা গান দিব বুলি ক'লে ধুনীয়াকৈ আহি গ'ল, 2 দিন 3 দিন এনেকৈ থাকি গ'ল। এতিয়া কিন্তু সেইটো সময় নাই আৰু। গতিকে সেই বস্তুটো কোনেও কাৰো কথা ভাবিবৰ কাৰণে আহৰি নাই। এতিয়া সেইটো এটা যুগ আহি গ'লগৈ, আৰু সকলোৱে নিজক কৰিবৰ কাৰণে নিজক লৈ পেলাই ব্যস্ত। সেইটোতো বাৰু হ'বই, নিজক লৈ ব্যস্ত, কিন্তু সমূহীয়াভাৱেও আমি কিছুমান কাম কৰিব পাৰোঁ। সেইটো কৰিলে কি হয়, সমাজখনৰো কল্যাণ হয়, আৰু সংস্কৃতিৰ দিশটোতো অলপমান কল্যাণ হয়। আগতে যেনেকৈ বহুত মানুহে লগ হৈ পেলাই কিবা কিবি কৰিছিলে, আজিকালি সেইবিলাক বস্তু নাই। এতিয়া হয়তো আছে নতুন গ্ৰুপৰ মাজত, কিন্তু তেনেকুৱা ধৰণকৈ আছে বুলি মোৰ নালাগে, কাৰণ চবেই স্বকীয়ভাৱে নিজকে প্ৰতিষ্ঠিত কৰিছে, সেইটো এটা বস্তু। গতিকে তেনেকৈ পৰিকল্পনাবিলাক হ'বনে নহয় ক'ব নোৱাৰোঁ, সময় দিয়ে নে নিদিয়ে ভগৱানে, ক'ব নোৱাৰোঁ। বাইদেউ কেতিয়াবা জয়ন্ত দাক আপুনি লগ পাইছিলনে? পাইছোঁ, বহুতবাৰ পাইছোঁ। আছে। মোৰ যেতিয়া প্ৰথম HMV ৰেকৰ্ডৰ প্ৰথম আধুনিক গীত যেতিয়া মোৰ বাণীবদ্ধ হৈছিলে, গীতটি আছিলে ময়ূৰপংখী যাওঁ উটি উটি, লক্ষ্যহীৰা বাইদেৱে লিখা সেইটো গান। তাৰপিছত সেই গানটোৰ সুৰ আছিলে সুৱেজ বৰদলৈ। তেতিয়া গানটো যেতিয়া HMV ৰেকৰ্ড কৰিব, HMVয়ে জয়ন্ত দাক দিলে মিউজিক বনাবৰ কাৰণে। জয়ন্ত দাই খুব ধুনীয়া মিউজিক বনাইছে, বনাই পেলাই তাৰপিছত যেতিয়া ৰেকৰ্ডিং হ'ল নহয়, হয়তো মোৰ এতিয়াও মনত আছে, ৰেকৰ্ডিং হৈ পেলাই জয়ন্ত দা বহি আছে আৰু কোনোবা বাদ্যযন্ত্ৰীৰ লগত। তাৰপিছত মই ওলাই আহিলোঁ আৰু ৰেকৰ্ডিঙৰ পৰা, ডাবিঙৰ মোৰ ৰুমৰ পৰা, আৰু ওলাই আহোঁতে জানে এতিয়াতো আৰু অনিমাই আমাক নামাতিবই, এতিয়াতো অনিমাই আৰু ডাঙৰ আৰ্টিষ্ট হৈ গ'ল, এনেকৈ কৈছে দেই। আৰু খুব গহীনৰ কথাখিনি কয় নহয়, কৈ পেলাই আৰু বেছি কৰি নাথাকে, আৰু সেই কথাটো মোৰ খুব মনত পৰে। তাৰপিছত আৰু এটা কথা মোৰ মনত আছে, এবাৰ মই প্ৰি ইউনিভাৰ্চিটি পঢ়োঁতে, সেই তেতিয়া তাহানিৰ কথা, পিছত কিন্তু বহুতবাৰ লগ পাইছোঁ জয়ন্ত দাক মই। সেইবাৰ মানে প্ৰি ইউনিভাৰ্চিটি পঢ়োঁতে আমি এবাৰ ভূপেন হাজৰিকা নিজৰা পাৰলৈ আহিছিলে। মোৰ এজনী বান্ধৱী আছিলে মিনতী বুলি, তাহাঁতৰ ঘৰৰ লগত ভূপেন হাজৰিকাৰ বহুত ভাল। মই তেতিয়ালৈকে ভূপেন হাজৰিকাক মানে স্বচক্ষে দেখা নাই, এনেকৈ ফাংচন চাইছোঁ, এনেকৈ লগ পোৱা নাই আৰু। তাৰপিছত তাই মোক ক'লে, আমি কলেজ যাব ওলাইছোঁ, তাই কৈছে এই অনিমা যাবি নেকি ভূপেন দাৰ ঘৰত, ভূপেন দা আহিছে। মইতো একেবাৰে কিয় নাযাম বাৰু, মানে হাততে সৰগ ঢুকি পালোঁ। মই বোলো যাম। আমি আৰু আমাৰ লগত আৰু এজনী ছোৱালী ওলালে, আমি তিনিজনী অটোত গৈ পেলাই নিজৰা পাৰলৈ গৈ আছোঁ। যাওঁতে সিফালৰ পৰাতো এখন বগা এম্বাচেডৰ নামি আহিছে, সেইখন ভূপেন দা। তেতিয়া মিনতীয়ে চিনি পাইছে আৰু তাকে ৰখা বুলি ৰখাই পেলাই তাই নামি ভূপেন দাক তাইক চিনিয়ে পায়, ভূপেন দাই গাড়ী ৰখাই দিলে। তাৰপিছত কৈছে ভূপেন দাই আপোনাক লগ কৰিব আহিছোঁ, আৰু এয়া মোৰ দুজনী বান্ধৱী। গৈছে ক'লে উঠা গাড়ীত, জয়ন্ত হাজৰিকা আছে কিন্তু গাড়ীখনত দেই। আমি গাড়ীত উঠি উঠিলোঁ, এতিয়া তোমালোকক আমি দেখুৱাম, জ্যোতি চিত্ৰবন দেখুৱাম। জ্যোতি চিত্ৰবনৰ কামত ভূপেন দা আহিছিলে। ভূপেন দাই তেতিয়া আমাক লৈ গ'ল তাতে, লৈ গৈ পেলাই তাৰপিছত পূৰা দেখাইছে। তেতিয়া অলৰেডি চব কাম হৈ গৈছে জ্যোতি চিত্ৰবনৰ। তাৰপিছত আৰু গাড়ীতে মানে মিনতীয়ে কৈছে ভূপেন দা অনিমাই গান গায়, এনেকৈ কৈছে। হয় নেকি, এনেকৈ কৈ থ'লে আৰু দেই। তাৰপিছত গ'লোঁ, চব দেখালে ক'ত ৰেকৰ্ডিং হ'ব, ক'ত কি হ'ব, দেখুৱাই পেলাই ভূপেন দাই য'ত মানে ফ্ল'ৰ এটা আছে আৰু পূৰা কৈছে যে মোক কৈছে তুমি গান গোৱা এতিয়া এটা, এনেকৈ ক'লে। জয়ন্ত দা আছেই কিন্তু তাতে। তাৰপিছত আৰু মই ক'লোঁ মই আপোনাৰ গান এটা গাম।
ৰেডিঅ'ৰ গানৰ তেতিয়া তেওঁৰ গান এটা মই গালোঁ ভূপেন্দ্ৰটো খুব মন দি শুনে আৰু এটা এনেকৈ গালত হাত দি পেলাই ভূপেন্দ্ৰৰ এটা পজ আছে খুব মন দি শুনিলে তেনেকৈ মই পিছৰ ফাংচনতো পাইছোঁ মই গান গাওঁতে তেনেকৈ শুনিছে তাৰমানে তাৰপিছত তেওঁ তেতিয়া হেৰি ক'লে বৰ সুন্দৰ গাইছা তুমি জানা আৰু গান ৰেকৰ্ড কৰিবলৈ কলিকতালৈ যাব নালাগে এনেকৈ কৈছে এইটো জ্যোতি চিত্ৰবন নহয় জ্যোতি চিত্ৰবনতে তোমালোকে এতিয়া গান ৰেকৰ্ড কৰিব পাৰিবা এনেকৈ ক'লে তাৰপিছত আৰু ভূপেন্দ্ৰই জয়ন্ত হাজৰিকাক ক'লে যে ইহঁতক থৈ একদম কলেজত থৈ আহিবি এনেকৈ কৈছে তাৰপিছত আৰু জয়ন্ত হাজৰিকাই উঠিলে গাড়ীত নীৰজ চৌধুৰী উঠাইছে তেতিয়া নীৰজ চৌধুৰী তাত আহিছে তেতিয়া চামেলি মেমচাগৰ কথা চলি আছিল চাগে তাৰপিছত উঠাই পেলাই জয়ন্ত হাজৰিকাই প্ৰথম কথা কৈছে দে আমাক হেৰি বৈশিষ্ট্য দেখিছা আমিতো দেখা নাই আমিতো হোষ্টেলত থকা ছোৱালী আমাক বৈশিষ্ট্য দেখুৱাইছে সেইদিনাখন বৈশিষ্ট্য দেখুৱাই পেলাই তাৰপিছত পাণবজাৰত ডিলাইট হোটেল এখন আছে এতিয়া কল্পতৰু য'ত এখন যে কাপোৰৰ দোকান হৈছে তাত ডিলাইট এখন হোটেল আছিল দুতলীয়া আৰু তাত লৈ গৈছে আৰু ডিলাইট হোটেলখন সেই সময়ত সংস্কৃতিৰ মানুহবিলাকৰ এখন আড্ডাৰ ঠাই আছিলে তাৰপিছত তাতে আমি গৈ বোলে এতিয়া তোমালোকৰ ভোক লাগিছে নহয় মই খুৱাম খুৱাই পেলাই তোমালোকে কলেজত গুচি যাবা এনেকৈ কৈছে তাৰপিছত গৈ পেলাই তাত দেখিলোঁ কাক দেখিছোঁ জানে বিজয় শংকৰ বহি আছে ডাঙৰ টেবুল দুখনমান জোৰা লৈ বিজয় শংকৰ আছে কুললে ভট্টাচাৰ্য আছে তাৰপিছত নীৰজ চৌধুৰীটো আছেই আমাৰ লগত আৰু কোনোবা এজন আছিলে সেই তেনেকুৱা চিনেমাৰ লাইনৰ তাৰপিছত আমাক তাতে খোৱালে প্ৰথম জীৱনৰ চাউ খাইছোঁ জয়ন্ত হাজৰিকাই খুৱাইছে তাৰপিছত আমি কলেজত গুচি গৈছোঁ আমাৰ লগত কিতাপ আছিলে বেগটো আছিলে আমি যাবলৈ ওলাইছিলোঁতো তাৰপিছত আমি গৈছোঁ সেই তেনেকৈয়ে জয়ন্ত হাজৰিকাক লগ পাইছোঁ আৰু সেই প্ৰথম লগ পাইছোঁ তাৰপিছত মই HMV ৰেকৰ্ডিঙত পাইছোঁ তাৰপিছত আৰু হেৰি পাইছোঁ যোৰহাটত একেলগে গৈছোঁ আমি চিনে ক্লাবৰ কিবা প্ৰগ্ৰেম হৈছিল তাত গৈছোঁ জয়ন্ত হাজৰিকাৰ হেৰিতে আমি চাৰ্কিট হাউচত ময়ো আছোঁ জয়ন্ত হাজৰিকাও আছে তেনেকৈ বেলেগ ৰুমত এই তেনেকৈও লগ পাইছোঁ তেনেকৈ বহুতবাৰ লগ পাইছোঁ তেওঁ কিবা কথা প্ৰসংগত আপুনি এই কথাটো তেখেতক সুধিছিলে নেকি যে তেখেতৰ গীতবিলাক তুমি যেতিয়াই শুনো এটা মৃত্যু আজি সমাধিতলী বুলি এটা গান আছে মই যি বাটে ওলালে যি নাহো উলটি এই গোটেই গীতবোৰ আপুনি যদি চাই যে প্ৰায় একদম এনেকুৱা যেন লাগে মৃত্যু আহি তেওঁৰ দুৱাৰলিত উপস্থিত হৈ আছে আৰু এই গীতবিলাকৰ তেওঁ কিয় সেইবিলাক গীত চইচ কৰিছিলে তেওঁৰ কাৰণে প্ৰায় গীত নিৰ্মল প্ৰভা বাৰীলৈ লিখিছিলে গতিকে এইবিলাক গীত কিয় তেওঁ মানে বাছি লৈছিলে মানে এই বিষয়ে কেতিয়াবা আপোনালোকে আলোচনা কৰিছিলে নেকি বা তেওঁ সুধিছিলে নেকি তেওঁৰ লগত আলোচনা আৰু তেওঁ খুব কম কথা কৈছিলে অতি কম কথা কৈছিলে আৰু মই প্ৰথম তেওঁৰ ফাংচন দেখিছিলোঁ হেৰিত আমি ইউনিভাৰ্চিটি পঢ়োঁ নেকি তেতিয়া কটনত তেওঁক এবাৰ গান গাব মাতিছে দেই গান গাব মাতিতে জয়ন্ত হাজৰিকাক আমি প্ৰথম দেখিম সেইবাৰ তাৰপিছত আমিতো একদম হেৰি নিচিনা আৰু জয়ন্ত হাজৰিকাৰ গান শুনি আমিতো তেতিয়া আৰু সেই HMV ৰেকৰ্ডবিলাকেই শুনিছোঁ আৰু তাৰপিছত তেওঁ আহিলে নহয় আহি পেলাই ষ্টেজত উঠিছে এটা কথা নকয় এটাৰ পিছত এটা গান গাই গৈছে কেনেকুৱা ধুনীয়া ধুনীয়া গানবিলাক গৈছে যে HMV ৰেকৰ্ডৰ গানবিলাক গাইছে গাই পেলাই তাৰপিছত তেওঁ সোমাই গ'ল ইমান অনুৰোধ কৰিছে আৰু নাহিলে কিন্তু আৰু তাৰমানে একদম গহীন তাৰমানে মানুহজন ইমান কিন্তু কথা ক'লে খুব হাঁহি উঠা কথা কয় মনে কয় সৰুকৈ কয় তাৰমানে তেনেকৈ সিহঁতে কথা সেনেকৈ সুধিবলৈ হেৰি পোৱা নাই আৰু আমি অলপ সমীহো কৰিছিলোঁ ন বহুত ভাল হেৰি গায়ক ইমান সুন্দৰ গীত তেনেকৈ সাক্ষাৎ গ্ৰহণ কৰি থকা অৱস্থাতে বাইদেউক মই কৈছিলোঁ বাইদেউ মোৰ দুটা প্ৰিয় গীত আপোনাৰ ভাগৰ সেই এটা হ'ল আগলি কলাপাত লৰে কিশোৰে আৰু এটা হ'ল অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি এই দুটা গীত মোৰ শুনিবৰ বহুত ইচ্ছা আছিল আজি বাইদেউ মোক সন্মুখত গীত দুটা গালে আহকচোন আপোনালোকেও শুনক আভৰণ মোৰ সুৰৰ মোৰ সানা অনুভূতি মোৰ চিত্ৰহনীয়া বৰণীয়া অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি অনুৰাগ মোৰ গীত আভৰণ মোৰ সুৰৰ মোৰ সানা অনুভূতি মোৰ চিত্ৰহনীয়া বৰণীয়া অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
দহি দহি হলো সপৰা উজ্জ্বল সন্ধ্যাটো চকুতে চকুলো সামৰি হলো বৰ্ষা শ্ৰাৱণ ঋতু সহানুভূতিৰে গোৱা গীতবোৰ সহানুভূতিৰে গোৱা গীতবোৰ হওক চিৰস্মৰণীয়া যুগমীয়া অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি অনুৰাগ মোৰ গীত আভৰণ মোৰ সুৰৰ মোৰ চনা অনুভূতি মোৰ চিত্ৰহনীয়া বৰণীয়া অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি। বাইদেউ বহু ব্যস্ততাৰ মাজত আপুনি মোক এইখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। ময়ো ধন্যবাদ জনালোঁ তোমালৈ। আৰু অনুষ্ঠানটো কেনেকুৱা হৈছে মই নাজানো, তথাপি বহুখিনি কথা তুমি সুধিলা, পঢ়াখিনি মানে নিজৰ ভাৱখিনি মই তোমাক জনালোঁ আৰু ধন্যবাদ আহিলা যে তুমি